মেডিচিন দি লৰাক ছোৱালী বা ছোৱালীক লৰা বনোৱা নহয় সেইটো এটা কমন থিংকিং মেডিচিন দি কিনে সেই লৰাটো কেতিয়াও লৰা নাছিলে বা সেই ছোৱালী যোনে ট্ৰান্সমেন সিহঁতে কেতিয়াও ছোৱালী নাছিলে সেই বস্তুটো যেতিয়া মানুহে এডুকেট কৰিব নিজকে মোৰ ভগৱানে যেতিয়া মোক ইমান কষ্টৰ পিছত মোক যেতিয়া সন্তানটো দিছে obviously মোৰ সন্তানটো কিবা এটা স্পেশাল হ'ব এৱাৰনেছটো আহিব চাগে যে ট্ৰান্সজেন্ডাৰ টু কোনো অদ্ভুত বস্তু নহয় আৰ্টিফিশিয়াল নহয় এটো ভেৰি মাচ ন্যাচাৰাল তৃতীয় প্ৰকৃতি আছিলে এতিয়াও আছে আৰু থাকিব জেন্ডাৰ আৰু সেক্সুয়ালিটিটো বুজি ডিফাৰেন্সটো এটো বুজি নাপায় হয় এটা গে ম্যান যে ম্যান হেতু বুজি নাপায় হয় হেতু ট্রান্সজেন্ডার হয় হেতু মানে বহুতে ভাবে ও গে মানে ট্রান্সও গে গেও ট্রান্স মানে হেনকা মিক্সড কৰি দিয়ে হ্যাঁ মানে তো फ्रेंड्स আহক আজি আমি অমূল্যৰ মাকৰ লগত তোৰ জীৱনৰ সংগ্ৰামৰ কথা অলপ আলোচনা কৰো অমূল্যৰ পৰা আমি গুটেখিনি শুনিলো হয় তো অমূল্যৰ মাকে অমূল্য হৈ উঠতে এই সমাজৰ পৰা কি অসুবিধা পাইছে বা তোৰ লাইফত কি চলিছে কি সংঘাতৰ মাজেৰে তোৰ যাব লগা হৈছে এই বিষয়ে আজি অমূল্যৰ মাকৰ পৰা জানি আৰু তেওঁ হ'ল ইন্দ্ৰাণী চক্ৰৱৰ্তী আমাৰ মাজত আছে ওয়েলকাম নমস্কাৰ সকলোকে আৰু ধন্যবাদ টাইৰা আৰু বিক্ৰম যে মোক চান্স দিছে হিয়তৰ ব্লগত কোৱাৰ কাৰণে আমিও হেতু কাৰণে ধন্যবাদ জনাইছো আপোনাক তো অমূল্যা মোৰ একমাত্ৰ সন্তান তাই আৰু তাই মোৰ একমাত্ৰ সন্তানটো এতিয়া কিন্তু মই এটো ইন দিস ৰিগাৰ্ড মই এটো ক'ব বিচাৰো যে একমাত্ৰ সন্তান মানে মোৰ তাই ফিফথ সন্তান তো মই তাইৰ আগতে মোৰ 4টা বাচ্চা মোৰ মিসক্যাৰেজ হৈছে তো হেতু এটা পেইনফুল হেৰি আছিলে তো আমাৰ কাৰণে অমূল্যা ইজ অলৱেজ প্ৰেচিয়াছ আৰু মই মোৰ হাজবেন্ড আমি দুজনে আমি এনেকুৱা এটা আমাৰ মাইন্ডসেট আগৰ পৰাই আছিলে যে আমি মানে ডিসক্ৰিমিনেশনটো আমি বেয়াই পাওঁ ইন অল সৰ্টস তো আমি সকলো বস্তুৱে আমি মানে একসেপ্ট কৰিব পাৰো আমাৰ কাৰণে কোনো অসুবিধা নহয় ইন দিস ৰিগাৰ্ড মই এটো ক'ব বিচাৰিম যে মই যেতিয়া মোৰ ইয়াং টাইমত তেতিয়া মোৰ বহুত ফ্ৰেন্ডস আছিলে মই যেহেতু ডান্সাৰ আছিলো তো মোৰ বহুত ফ্ৰেন্ডস আছিলে হিয়তে কিছুমান আছিলে মেল ডান্সাৰ্স যোন মানে খুব ছোৱালী মানুহ নিচিনা তেতিয়া হেইটো টাইমত কিন্তু মই হসা কথা কওতে মই নাজানিছিলো LGBTQ কি বা ট্রান্সজেন্ডার কি মই হেতু ইমান ভালকে জানা নাছিলো আমাৰ এটা কনসেপ্ট থাকে জেনাৰেল আমাৰ এটা মানুহৰ কনসেপ্ট থাকে যে ট্রান্সজেন্ডার বুলি কলে আমি মানে জেন্ডার বুলি কলে মতা মাইকী আৰু হিজৰা বুলি গম পাম তো হিজৰা আমি অসমত হসা কথা ক'বলৈ গলে আগতে আমি যেতিয়া সৰু আছিলো এই হিজৰা কালচাৰটো ইমান এটা প্ৰচলিত নাছিলে তো আমি দেখা নাই সৰু থাকোতে তো কেতিয়াবা আমি বাহিৰত গলে দিল্লী চালি গলে তেতিয়া মানে আমি দেখো তেতিয়া মানে ইনিশিয়ালি তো নাজানো কি হেৰি তাৰপিছত লেটাৰ অন অলপ গম পালো যে হিয়তে মতাও নহয় মাইকিও নহয় তো সেই টাইমত আমি ইমান এটা হেইটো লৈ ভাবা নাই এই সাবজেক্টটো লৈ কিনে ইমান এটা ভাবা নাই আৰু আমাৰ এটা দুখৰ কথা হলগে আমাৰ এই জেন্ডাৰ সেক্সুয়ালিটি এইবোৰ লৈ কিনে আমাৰ কাৰিকুলামত একো নাই আমাৰ এডুকেশনাল সিস্টেমটোৱে এইটোৱে আমাক প্ৰভাইড নকৰে তাৰ পিছত হেকাৰণে আমাৰ মানে অজ্ঞানতাটো থাকিয়ে গ'ল আৰু যেতিয়া ডাঙৰ হৈ মানে মই যেতিয়া ম্যাচিউৰ হলো মোৰ ইয়াং টাইমত যেতিয়া মই এনেকুৱা মানুহ লগ পালো মই কেতিয়াও কিন্তু সেই ডিফাৰেন্সটো মই কেতিয়াও গম পোৱা নাই মোৰ বন্ধু মোৰ ভাল বন্ধু এনেকুৱা সবেই আছে মতা আইডেন্টিফাই কৰিছে মতা কিন্তু হয়তো দেখাত এক্সপ্ৰেশন জেন্ডাৰ এক্সপ্ৰেশন যোনটো আমি আজি কওঁ এই জেন্ডাৰ এক্সপ্ৰেশনটো অলপ বেলেগ কিন্তু হেতু কেতিয়াও মোৰ কাৰণে কোনো প্ৰবলেম নাছিলে তাৰ পিছত মোৰ মাজত এটা ডেভেলপ হ'ল যে মই এই যে মানুহে যে কয় মতাও নহয় মাইকিও নহয় এই বস্তুটো কি মই অলপ জানাৰ মোৰ এনে অলপ কিউৰিয়াছ নেচাৰ তো মই জানিব বিচাৰো তে সেই জানাৰ ক্ষেত্ৰত মানে মই নিজৰ ফালৰ পৰা হেৰি কৰিলো ৰিসাৰ্চ কৰিলো বহুতক খুদিলো তাৰ পিছত এটাই কনসেপ্ট শিকিলো যে
মানে হিজৰা মানে হলগে জন্মৰ পৰা সিহঁতৰ জেনাইটেলিয়াটো না মতাৰ থাকে না মাইকীৰ থাকে সেইটোৱে কিন্তু কনসেপ্ট মোৰো আছিলে পপুলাৰ কনসেপ্ট হা পপুলাৰ কনসেপ্ট মানে যোনটোক আমি ইন্টাৰসেক্স বুলি কওঁ তো সেই কনসেপ্টটো লৈ কিনে কিন্তু মই থাকি গৈছিলো কাৰণ ময়ো ব্যস্ত হৈ গলো মোৰ পঢ়া শুনা তাৰপিছত মোৰ লাইফ মোৰ ফ্যামিলি মই ব্যস্ত হৈ গলো এই প্ৰসেছত আমাৰ আমূল্যা হল আমূল্যা আমাৰ কাৰণে বহুতে প্ৰেচিয়াস কাৰণ মোৰ এনেও মই যি কলো মোৰ 5th বাচ্চা তো আমূল্যাক যেতিয়া আমি পালো আমি সৰু থাকোতেতো কোনেও সেইটো নাজানে কিন্তু আমাৰ দেশত সেইটোৱে নিয়ম যে আমি বাচ্চাৰ জেনাইটেলিয়াটো দেখি কিনে আমি সেক্স এসাইন কৰি দিয়ে তেতিয়া আমূল্যা মোৰ লৰা হৈছে সবে জানে মোৰ লৰা হৈছে তো লৰা হৈছে ভাল কথা মোৰ একো প্ৰবলেম নাছিলে ছোৱালী হলেও কি লৰা হলেও কি তো লৰা হৈছে ভাল কথা সবে ভাল ভাল ডাঙৰ হৈ আছে কিন্তু মই এজনী মা হিচাপে মই হেতু কেতিয়াও মানে মই এটো স্ট্ৰংলি মই এটো কম যে মা দেউতাই কিন্তু নিজৰ বাচ্চাক বুজি পায় যদি অলপ ডিফাৰেন্ট হিয়তে কিন্তু মা দেউতাই হেতু ডিনাই কৰিব নোৱাৰিব কিবা এটা থাকিব যদি কাবাৰ যদি বাচ্চা ট্ৰান্সজেন্ডাৰ হয় তো হেতু সৰুৰ পৰা অলপ অলপ ইংগিত পাবই তো সেই ক্ষেত্ৰত মই যেতিয়া আমূল্যা যেতিয়া 3 বছৰ 4 বছৰ মান আছিলে তেতিয়া আমূল্যাৰ মই দেখিছো যে তাইৰ ইন্টাৰেষ্ট বোৰ সব মানে পুতলা খেলি ভাল পায় তাই আউটডোৰ গেমস ইমান এটা পছন্দ নকৰে তাই মানে চুলিটো দীঘল হলে মানে ধুনিয়া হাজা পাৰা সেইবোৰত তাইৰ খুবে মন তো সেই টাইমত মোৰ কাপোৰবোৰ অলপ চুন্নি লৈ কিনে খেলে বা কেতিয়াবা কাজিনছৰ লগত যদি খেলে তাই ঘৰ খেলে মানে সেইবোৰ সব মানে ছোৱালী মানুহ তাই খুব পলাইট আছিলে খুব ইন্ট্ৰোভাৰ্ট আছিলে সেইটো টাইমত তাই খুব এটা যে বাহিৰত গৈ চিঞৰ বাখৰ কৰিব বা মুখো খুব ডিস্টাৰ্ব কৰিব সেনেকুৱা নাছিলে তেতিয়া মই নিজকে নিজৰ মাজতে ৰাখিলো যে মই তেতিয়া নিজেই গম পাইছো যে ইয়েস মোৰ বাচ্চা কিন্তু কিবা এটা ডিফাৰেন্ট মোৰ বাচ্চা অলপ ডিফাৰেন্স আছে তেতিয়া মই সেই আমাৰ ইন্টাৰনেটে সুবিধা কৰি দিছে মই তেতিয়াৰ পৰাই কিন্তু ইন্টাৰনেটত চাওঁ যে ইন্টাৰসেক্স বুলি ক'লে তো জেনাইটেলিয়াটো ডিফাৰেন্ট হয় তো মোৰ বাচ্চাৰটো ডিফাৰেন্ট নহয় তো হেনুকা হলে মানে মোৰ বাচ্চা কিয় এনেকুৱা বিহেভ কৰি আছে সেই প্ৰসেসটোত থাকো আকৌ ভয় কৰো ইন দা সেন্স ক'ব বিচাৰো যে আমাৰ মাজত বহুত এনেকুৱা তথ্য মানে আমাৰ ভুল তথ্য আছে যে হিজৰা মানুহে এনেকুৱা বাচ্চা দেখিলে মানে হিয়তৰ নিচিনা বাচ্চা দেখিলে লৈ যায় তো মই এট এনি কষ্ট মোৰ বাচ্চা যেনেকুৱাই হওক মোৰ বাচ্চাক মই মানে হেৰি নকৰো লুকাই থৈছিলো অলপ হাইড কৰি থৈছিলো যে মোৰ বাচ্চাক কোনোবাই গম পালে মোৰ বাচ্চাক হয়তো লৈ যাব মোৰ পৰা আঁতৰাই দিব তাৰ পিছত এটা সোসাইটিৰ ভয় আছিলে ফ্যামিলিৰ ভয় আছিলে মই তেতিয়ালৈকে মোৰ ফ্যামিলিত ইমান এটা ওপেন আপ হোৱা নাই যে বাপৰে মোক ব্লেম কৰিব আৰু মোৰ বাচ্চাকো মোৰ পৰা আঁতৰাই দিব সেই ভয়তে মই সাবজেক্টটোক অলপ মানে লুকাই থলো আৰু মই হেতু মানে ঢাকি থলো তাৰ পিছত যেতিয়া ডাঙৰ হৈ আছে মই তাইক খুব ক্লোজলি অবজাৰ্ভ কৰো মোৰ এতিয়াও মনত আছে ক্লাস 5ত আমি সত্যমেव জয়তাত এটা এপিসোড দেখিছিলো গজল দেহলিৱালৰ সেই গজল দেহলিৱালৰ এপিসোডটো দেখাৰ পিছত মই আমূল্যাক তাইৰ ৰুমত তাইৰ বিছনাত বহি একদম মানে দৰ্জা লগাই মই তাইক সুধিছো তুমি কি ছোৱালী হ'ব বিচাৰা হেনুকা হ'ব বিচাৰা তাই তেতিয়া মানে খুব কনফিউজড অবভিয়াসলি হেতু বয়সও তাই বুজি নাপায় তাই মানে তেতিয়া মোক কৈছে মা মই তোমাৰ নিচিনা হ'ব বিচাৰো তো সেই কথাটো নহয় মোৰ মূৰত মানে ঘূৰি আছে এনিৱে সেই টাইমটো গ'ল তাইও ডাঙৰ হৈ আছে আৰু সেই ডাঙৰ হোৱাৰ সেই টাইমটোত মই অলপ দেখিছো যে তাই নিজক অলপ এগ্ৰেছিভ হৈছে আৰু অলপ মানে আৰু বেছি ইন্ট্ৰোভাৰ্ট হৈ গৈছে আৰু তাই মানে নিজকে খুব বেছি মানে যে ৰাউডি লৰাবোৰ যেনেকুৱা থাকে লৰাৰ ষ্টাইলবোৰ মানে একদম পাংক ষ্টাইল আইব্ৰো কাটি দিয়া মানে হেনুকা কৰি দিয়া সেইবোৰ কৰা আৰম্ভ কৰিছে পৰে কিন্তু তাই স্যাটিসফাইড নহয় তো তাই যেতিয়াৰ পৰা সেই ৰাউডি এটা বিহেভিয়াৰ মানে হেতু মই তেতিয়া ষ্টাডি কৰিলো তেতিয়া মই গম পালো যে তাই ফিট ইন কৰাৰ চেষ্টা কৰি আছে তাই ফিট ইন কৰে তো সেই বস্তুবোৰ মোৰ ষ্টাডিজবোৰ মূললৈকেই থাকি গ'ল মই মূললৈকেই ৰাখি আছো কাৰণ তেতিয়া এটা
প্ৰপাৰ এজো নাছিলে তাইৰ হা মানে আপুনি হেতু মানে বুজি পাইছিলে যে মই বুজি পাইছিলো yes হা মই হেতু বুজি পাইছিলো যে তাই কিবা এটা যুদ্ধ এটা তাইৰ ভিতৰত চলি আছে যে তাই কমফৰ্টেবল নহয় তাই এই ফিটিং কৰিও কমফৰ্টেবল নহয় আৰু তাই মানে আগৰটোটো কমফৰ্টেবল নহয় তাইৰ লগত স্কুলত কিবা এটা হৈ আছে সেইবিলাক কথা কৈছিলে নেকি আপোনাক মানে কি হল তাই যেতিয়া সৰু আছিলে তেতিয়া বহুত 9 বছৰ আছিলে ক্লাস 3 পঢ়ি আছিলে ক্লাস 3 পঢ়ি থাকোতে তাইৰ সৰু থাকোতে আমি তেতিয়াটো এনেকাই আছে তাই যেনুকা স্বভাৱৰ হেনুকাই আছে হা আমি কেতিয়াবা বাহিৰত ওলাই গলে কেতিয়াবা ওচৰে পাছৰে বা মই শুনো মই তাই আনিব স্কুলৰ পৰা আনিব গলে ডাঙৰ লৰাবোৰে কয় এই হাফ লেডিজ গৈ আছে এই মাইকি চা হা তো মই এইবোৰ ইগনোৰ কৰি দিওঁ হা তো সেই প্ৰসেসতে ক্লাস 3 মানে এটা খুবে জঘন্য এটা ঘটনা হল তাই স্কুলৰ পিয়নে তাই খুব বেয়াকে সেক্সুয়াল এবিউজ কৰিলে হা সেই মলেষ্টেশনটো যেতিয়া তাই মোক কলে কোৱাৰ লগে লগে দেউতাকে যেতিয়া জানিলে হেতু এটা তাইৰ বিহেভিয়ৰাল চেঞ্জ এটা আনি দিলে তাইৰ আৰু এটা হেট্ৰেসি আনি দিলে হা তো সেই বস্তুবোৰ আমি অবজাৰ্ভ কৰি কিনে যেতিয়া তাই আমাক কলে যে মোক এই পিয়নটোৱে চিলড্ৰেনছ ডে আছিলে সেই চিলড্ৰেনছ ডে দিনা মোক ইমান মানে হেৰি কৰিছে এই 9 বছৰৰ বাচ্চাটোৱে মোক ক'ব পৰা নাই যে মোক ৰেপ কৰিছে হা সেই 9 বছৰৰ বাচ্চাই মোক কৈছে যে মোক কামুৰিছে মোক ইয়াতে দুখ দিছে মোৰ বিখাই আছে মোক মাৰিছে হা তাৰ পিছত যেতিয়া আমি মাৰ্কস টাকসু দেখিলো আমিটো একদম ভলেটাইল হৈ গলো যোনটো খুবই স্বাভাৱিক আৰু হা তো তাই দেউতাকে ইমিডিয়েটলি পুলিচৰ লগত কথা পাতিলে আমি এফআইআৰ দিলো এনিৱে সেই পিয়নজন এৰেষ্টেড হল আৰু হেতু কেসও চলি আছে হা এতিয়ালৈকেও চলি আছে কিন্তু সবসে আটাইতকে বেয়া লাগিলে কোনটো বস্তু যে মোৰ বাচ্চাই হেতু ফাইনাল পৰীক্ষা আছিলে আগতে সেবা কোৰ্সৰ সেশনটো জানুৱাৰী টু ডিসেম্বৰ আছিলে তো আফটাৰ চিলড্ৰেনছ ডে হিয়ৰ ফাইনাল এক্সাম মই তাই খুব অৱস্থাটো বেয়া হৈ গৈছিলে সেই ইনসিডেন্টটো তাই মানে আমি এনিৱে আমি বহুত হেৰি কৰি তাইক ডাইভাৰ্ট কৰি কিনে নৰ্মেলাইজ কৰিলো নৰ্মেলাইজ কৰাৰ পিছত তাই পৰীক্ষা দিলে তাই ভাল ছোৱালী তাই ভাল পঢ়া-শুনাত ভাল আছিলে তো তাই পৰীক্ষা দিলে মই সেই কেদিন পৰীক্ষাৰ দিন মই নিজে তাইক স্কুলত লৈ গৈছো মই নিজে তাতে বহি আছো আকু তাইক লৈ আহিছো কিন্তু যেতিয়া ৰিজাল্টটো ওলালে ৰিজাল্টটো ওলোৱাৰ পিছত তাইৰ মাৰ্কশিটটো দেখিলো তাই সবতে এবসেন্ট দি থৈছে হা এবসেন্ট দি থোৱাতে মানে মই কোৱেশ্চন কৰিলো যে এবসেন্টটো নহয় মই নিজে লৈ আহিছো হেনুকা তেতিয়া আমাৰ সেই প্ৰবলেমটোও চলি আছিলে মই নিজে স্কুলত প্ৰেজেন্ট আছিলো তেতিয়া কলে নাই একচুয়ালি নহয় তাই একো লিখিব পৰা নাই তাই খুব ডিস্টার্বড আছিল তো তাই প্লেইং পেপাৰস দিছে whereas মোৰ বাচ্চাই উলাই কিনে মোক কৈছে যে মই এটো লিখিছো মোৰ ভাল হৈছে পৰীক্ষা না প্লেইন পেপাৰ দিলেও তো তাইটো প্ৰেজেন্ট আছিল হা প্ৰেজেন্ট আছিল প্লেইন পেপাৰ সেই কাৰণে মানে হিয়তে এবসেন্ট দিছে আৰু হা প্লেইন পেপাৰ দিছে যেহেতু তেতিয়া মই ডিমান্ড কৰিলো যে মই সেই আনসাৰ শিটস কেটে মোক দেখাও কাৰণ মোৰ বাচ্চাই কৈছে দিছে আৰু লিখিছে আৰু হয়তো কম লিখিছে বেছি লিখিছে হা কিন্তু আপুনি যে কৈছে যে এমটি পেপাৰ দিছে আপুনি মোক দেখাও হা এনিৱে হেতুটো নহল তাই প্ৰমোট কৰি দিলে ক্লাস 4 ত তাই প্ৰমোশন হৈ গল হা তো হেতু ক্লাস 4 ত তাই যেতিয়া একদম আৰম্ভণি জানুৱাৰী মাহত তাই মানে জাস্ট সেশন আৰম্ভ হৈছে মই এদিন আনিব গৈ দেখো তাই একদম কান্দি ৰঙা হৈ গৈছে মোৰ বাচ্চা বাহিৰত থিয় হৈ আছে হা কান্দি আছে কান্দি মানে মাত নোৱা হৈ গৈছে মই গৈ কি হল তুমি দুখ পাইছা পৰিছা কোনোবাই কিবা কৈছে তাই মানে ক'ব পৰা নাই মোক তেতিয়া প্ৰিন্সিপাল জনী আহি কিনে মোক কৈছে মানে আই ষ্টিল ৰিমেম্বাৰ দ্য ওয়াৰ্ডস মিসেস চক্ৰৱৰ্তী আপুনি আপোনাৰ বাচ্চা শিকাওক আপোনাৰ বাচ্চা এনেকুৱা বিহেভ কৰে মাইকি মানুহ ছোৱালীৰ নিচিনা কৰি থাকে হা হেকাৰণে টু পিয়নে এনেকুৱা কৰিছে আৰু মানুহে কৰিব যে এই কথাটো কৈছে and when this came out from the principal of the school and she herself being a woman hetu moi mane I lost my temper মানে তেও প্রিন্সিপাল হয় তেও এজন মহিলা হয় তেও মানে নিজকে এজন পেলনীয়া বস্তু হিচাপে প্ৰকাশ কৰিলে হেতুৱে মানে মইতো হেতু বুলিয়ে কম হা যে তেও নিজকে ডিগ্ৰেড কৰিছে তেও যেতিয়া মোক এই কথা কলে মই মানে নিজকে আৰু কন্ট্ৰোল কৰিব পৰা নাই মই ইমিডিয়েটলি তেওক মানে
খুব ভালকে শুনাই দিছো মই কৈছো যে মোৰ বাচ্চা কোনো বাচ্চাই মোৰ বাচ্চা নহয় কোনো বাচ্চা যেনেকুৱাই বিহেভ নকৰক কিয় ছোৱালীৰ নিচিনা থাকক বা ল'ৰাৰ নিচিনা থাকক নো ওৱান হেজ দ্য ৰাইট টু মলেষ্ট হাৰ আৰু আপোনাৰ পৰা মই এইটো আশা কৰা নাই আপুনি এজন প্ৰিন্সিপাল হোৱাৰ কাৰণে যোগ্য নহয় মই আজি এইটোৱে কথা আপোনাক কৈ যাম আৰু টুডে ইজ দ্য লাষ্ট ডে মাই চাইল্ড ইজ কামিং টু দিছ স্কুল আমি আহিলো আহি ইমিডিয়েটলি আমি ডিসাইড কৰিলো যে এনেকুৱা স্কুলত এই এনভাইৰনমেন্টত মই নপঠাওৱে হা তো তাৰপিছত আমি সেই মিড সেশন আকৌ এটা টেনশন আমাৰ মিডল ক্লাস ফ্যামিলিৰ এটা টেনশন থাকে বাচ্চাৰ এডুকেশন লৈ তাৰপিছত এনিৱে বেলেগ স্কুল হোৱা নাই আমি সব বিচাৰি বিচাৰি সাউথ পইণ্টত দিলো সাউথ পইণ্টত দিলো যেতিয়া এডমিশন টেষ্ট হল খুব ভালকে কৰিলে হিহঁতৰ ললে তেতিয়া বহুত থিংস ওয়ার নরমাল তাইও খুব কমফৰ্টেবলি তাতে এডজাস্ট কৰিছে মই দেখিলো যে নাই পৰিবেশটো খুবে ভাল তাইও খুব কমফৰ্টেবল তেতিয়ালৈকে কিন্তু তাই আউট হোৱা নাই তাই নিজে ক্লেইম কৰা নাই যে মই এজনী ছোৱালী তাৰ পিছত তাই 5ত আছিলে 6 হল 7ত লকডাউন হল 6ৰ ফাইনেলৰ পিছত 7ত লকডাউন হল লকডাউন পিৰিয়ডত আমি নোটিস কৰিলো যে তাই অলপ তাই বিহেভিয়ারাল চেঞ্জেস আহি গৈছে তাই মানে চেঞ্জ আহিছে মানে তাই এতিয়া গম পাইছো যে মেবি শি ওয়াজ ভেরি মাচ ডিপ্রেসড হা সেই চেঞ্জেস বোৰ খুব এগ্রেসিভ হৈ গৈছিলে আৰু লাহে লাহে তাই বেডৰিডেনে হৈ গল তাই স্পিচ পাৱাৰ টু কমি গল তাই খুস্কাৰাৰ পাৱাৰ টু কমি গল তাই ইটিং হ্যাবিটস চেঞ্জ হৈ গল মানে মই এটা মানে এবনৰ্মেলিটি নোটিস কৰি আছো তাই বিহেভিয়াৰত মই হেতু আমাৰ অলপ টেনশন হল আমি তেতিয়া লকডাউন পিৰিয়ড আমি ভাবিলো যে মেবি আমি ঘৰত ৰেস্ট্ৰিক্ট হৈ আছো কাৰণে মেবি হেতু হ'ব পাৰে দ্যাট মেবি আ ৰিজন আমি তাইৰ লগতো টাইম পাস কৰি আছো আৰু আমাৰ ফ্যামিলি এনেকুৱা নহয় তাইৰ দেউতা মই তাইৰ দেউতাটো তাইৰ লগত বিৰাটে ফ্ৰেন্ডলি মই অলপ ষ্ট্ৰিক্ট হলেও তাইৰ দেউতা মানে বিৰাটে ফ্ৰেন্ডলি তো এনেকুৱাটো হ'ব নালাগে যে তাই ডিস্টার্বড হ'ব বিকজ অফ ফ্যামিলি ৰিজনস হেনুকা কৰি কৰি তাৰপিছত তোমাৰ কি হৈছে তাৰ পিছত তাই মানে পুৰা তাই মানে কোৱা আৰম্ভ কৰিলে যে মই লৰা নহয় মই ছোৱালী তোমালোকে কিয় মোক লৰা বুলি ভাবিছা মই ছোৱালী হেইটো কোৱাৰ পিছত somewhere in our mind হা হসা কথা কব গলে যে somewhere in our mind আমাৰ আহিছে যে মোৰ বাচ্চাটোৰ কি হল মানে ইমান সৰুতে তাই এনেকুৱা এটা ডাঙৰ কথা কৈছে আপোনাক মানে মই লৰা নহয় মই ছোৱালী হা আমি বেলেগ ব্যৱহাৰ কাবাৰ বেলেগ হ'ব পাৰে কিন্তু মানে বস্তু বডিৰ এনাটমিটো কেনেকুৱা বেলেগ হৈ যাব যেহেতু আমিও ইমান এটা জানা নাছিলো হা তো হেইটো ভাবি কিনা আমি ভাবিলো যে মেবি এইটো এটা মেন্টাল ইস্যু হ'ব পাৰে তো আমি তাইক ডক্টৰ তাত দেখাব লাগিব মই মোৰ ফ্যামিলি ডক্টৰৰ লগতো কথা পাতিলো তাৰ পিছত আমি সাইকিয়াট্ৰিষ্টক দেখালো সাইকিয়াট্ৰিষ্টত যাওঁতে প্ৰথম যেতিয়া আমি গৈছো তেতিয়া তেওঁ ক'লে যে এইটো বয়সত ডেভিয়েশন হয় সো মোবাইল চাই কিনে এটা ডেভিয়েশন হ'ব পাৰে তো আমি লেট আস ওয়েট আমি অলপ ওয়েট কৰিব লাগিব যে এইটো কিমানখিনি থাকে হেইটো হল তাৰ পিছত এইফালে সাইড বাই সাইড মোৰ হেই আগৰ যে মোৰ এটা থিংকিং আছিল যে মোৰ বাচ্চা ডিফাৰেন্ট হেই ষ্টাডিটো মই আকৌ আৰম্ভ কৰিলো আৰম্ভ কৰি একদম থৰো ষ্টাডি কৰিছো ইন বিটুইন আমি মানে বহুত হেই কিবা হৈ গৈছে নেকি কিবা লাগি গৈছে নেকি হেইবোৰ ভাবিছো কিন্তু হেইবোৰ ভাবিছো ভাবাৰ যোনটো মানে যে মোৰ বাচ্চা কিবা ছোৱালী মানে মাইকী মানুহ কিবা হেৰিয়ে এটাক কৰি দিলে নেকি কাৰণ হেইটো মোমেন্টত কিন্তু হেইটো ভাবাৰ কাৰণেও মানে মই নিজকে নুদুখো কাৰণ হেইটো ভাবাৰ কাৰণে সাৰ্কামস্টেন্সেছটো হেনুকা হৈছিলে আমূল্যা ইমানে এগ্ৰেছিভ হৈছিল আৰু ইমানে প্যালেটেবল হৈ গৈছিল মানে তাই পুৰা বেমাৰ তাই উঠিব নোৱাৰে হা তাই বহিব নোৱাৰে তাই খাব নোৱাৰে তো সেই সিচুৱেশনটো দেখি মানে আমিও খুব ডিস্টার্ব হৈছিল তেতিয়া মইও যেতিয়া ষ্টাডিজ কন্টিনিউ কৰিলো এইবোৰ বিষয় তাৰ পিছত আমি সেই যোনটো মানে আমাৰ পূজা সুজা হেইবোৰত হেৰি কৰি কিনে মই এজনক মানে লগ পালো এজনৰ মানে তেওঁ বাহিৰৰ অসমৰ নহয় বাহিৰৰ তেওঁক মই যেতিয়া লগ ধৰিলো তেওঁক লগত যেতিয়া দেখা কৰিলো তেওঁৰ তাত গলো এন্ড হেইটো এটা ডাঙৰ চেঞ্জ আনি দিলে আমাৰ লাইফত তো মানে তেওঁ তেতিয়া মোক ক'লে যে
তুমিতো আহি কিনে মোক কৈ আছা তো তুমি জানা মা ভগৱতীৰ ৰূপটো কি তুমি জানা তো তুমি যে কৈ আছা তোমাৰ ঘৰততো নিজে ভোলেনাথটো তোমাৰ ঘৰতে আছে সেই তেওঁক আৰু কোনে কি কৰিব তোমাৰ তেওঁৰ আশীৰ্বাদ তোমাৰ বাচ্চাৰ লগত আছে তোমাৰ বাচ্চাৰ একো নহয় তোমাৰ এই বস্তুটো বুজি পাব লাগিব যে এই মানুহ মানে হিয়তৰ নিচিনা মানুহ ট্ৰান্সজেন্ডাৰ এজন তেওঁ মানে কি তেওঁ মোক ট্ৰান্সজেন্ডাৰ বুলি কোৱা নাই তেওঁ মোক ক'লে যে এই যে হেৰিটো সংগমটো হিয়তৰ বডিত তেওঁ মহিলা যোন যাৰ মাজত অলপ পুৰুষৰ তত্ত্বটো আছে প্ৰকৃতি আৰু মানে প্ৰকৃতিয়ে তেওঁ প্ৰকৃতি কিন্তু তো তেওঁ মোক সেই ৰূপেৰে বুজালে যে যেনেকুৱা আমাৰ শিৱৰ যোনটো ৰূপ যে অৰ্ধনাৰীশ্বৰ তেওঁ মোক বহুত আৰু ব্ৰডলি এক্সপ্লেইন কৰিছে নো ডাউট তেতিয়া মই বুজি পালো যে ইয়েছ এইটোৱেতো আমি ষ্টাডি কৰিছো যে এনেকুৱা মানুহ এক্সিষ্ট কৰে তাৰ পিছত মই এই ষ্টাডিজটো কন্টিনিউ কৰিলো কৰি কিনে মই দেখিলো যে নাই এইটোতো ভেৰি নৰ্মেল আজি মোৰ বাচ্চা কষ্ট পাই আছে সেই কষ্টৰ পৰা মোক তাই হেৰি কৰিব লাগিব আৰু সেই মোমেন্টত আমাৰ এটাই কথা আছিলে যে মোৰ বাচ্চাক মোৰ বচাব লাগিব অমূল্য যিদিনা আপোনালোকৰ সন্মুখত তাইৰ কথাখিনি খুলি কেনে ক'লে সেইদিনা আপোনালোকৰ সেই ৰাতিটো মানে কেনেকুৱা গৈছিলে কি হৈছিলে সেইদিনা নিশ্চয় মানে কি হল তাই খুব মানে তাই আমাক ডাইৰেক্ট কোৱা নাই তাই খুব কষ্ট পাই আছে মই সেইটো গম পাইছো দৰ্জা বন্ধ কৰি নিজৰ ৰুমত তাই মানে ফাফ চিঞৰ বাখৰ এনেকুৱা কৰি আছে তো তাইৰ এটা ফিজিকেল প্ৰব্লেম মানে আমিতো তেতিয়া ফিজিকেল মেণ্টেল এনেকুৱা প্ৰব্লেম বুলিয়ে ভাবি আছিলো তো তাইক মই কুল কৰি দেউতাক নাছিলে মই মানে কৈছো কি হৈছে তোমাৰ কি হৈছে ইতিমধ্যে দেউতা যেতিয়া আহিছে দেউতা আহোতে তাই মানে নিজকে মাৰাৰ চেষ্টা কৰিছিলে মানে নিজকে এণ্ড কৰিব নিজৰ লাইফটো তাইৰ লাইফটো লৈ হ্যাপি নহয় তো অবভিয়াছলি মইতো আৰু সেইটো হেৰি মই সেই প্ৰটেকশ্যনটো নাই কিবা কৰি ল'ব হেনুকা কিবা এটা মই তাইক মানে একদম ধৰি বান্ধি আছো সেই মোমেন্টতে তাই দেউতা আহিলে ঘৰত দেউতা আহি কিনে যেতিয়া গম পালে আৰে কি হৈছে তোমাৰ কি কষ্ট কিয় তুমি নিজকে মাৰিবা তেতিয়া কৈছে তেতিয়া দেউতাকক ক'লে তাই সেইদিনা তাইৰ প্ৰথম আউটব্ৰেক আছিলে যে মই তোমালোকে যে মোক লৰা বুলি ভাবিছা মই লৰা নহয় মই ছোৱালী মোৰ নিজৰ বডিটো ভাল নালাগে তো দেউতাকে তেতিয়া তাইৰ হাতৰ পৰা মানে তাইক ক'লে তুমি এই যে নাইফটো দি তুমি কি কৰিব বিচাৰিছা কৈছে মই মোৰ এই যে বডি অৰ্গেনটো মোৰ যে এটা সো কল্ড মেল বডি অৰ্গেন মই এইটো কাটি পেলাই দিব বিচাৰিছো মই মৰি যাব বিচাৰো মোৰ ভাল নালাগে এই বডি তেতিয়া তাইৰ এজ কিমান আছিলে তেতিয়া তাই আছিলে ক্লাছ 7ত তো তাই দেউতাকে তেতিয়া ক'লে কিয় তোমাৰ এই প্ৰব্লেমটো কিয় তুমি বেয়া পোৱা তেতিয়া তাই ক'লে যে নহয় মই ল'ৰা নহয় মই ছোৱালী তেতিয়া দেউতাকে তাইক কৈছে সেইটো মোমেন্টত আমি তেতিয়া মানে অলপটো ষ্টাডিজ কৰি অলপ জানিছো তেতিয়া দেউতাকে কৈছে মই তোমাৰ বডি ঠিক কৰি দিম তুমি সেইটো মোক টাইম দিয়া আৰু মোৰ ওপৰত বিশ্বাস কৰা মই তোমাৰ লাইফটো ঠিক কৰি দিম কিমান ডাঙৰ কথা সেই কোৱাৰ পিছত মানে তাই দেউতাকক মানে দেউতাক সেইটো শুনাৰ পিছত তাই কমফৰ্টেড হৈ গল আৰু তাই এটা কমফৰ্ট পালে সেই ৰাতিটো আমি ডিসকাস কৰিলো মই আৰু মোৰ হাজবেণ্ড আমি ডিসকাস কৰিলো যেতিয়া তাই শুই গলে গোটেই ৰাতি শুৱা নাই কাৰণ মোৰ বাচ্চাক মই গোটেই ৰাতি পাহাৰা দিও একমাত্ৰ সন্তান আৰু এই বস্তুটো এই 2 বছৰ আমি গোটেই ৰাতি শুৱা নাই আমি পাহাৰা দিও টাইম টু টাইম তো সেই গোটেই ৰাতি মই আৰু তাই দেউতাই আমি ডিসকাস কৰিলো যে মোৰ বাচ্চাটোৰ এনেকুৱা হলে মানে এইটোতো সামথিং ন্যাচাৰাল বস্তুটো আমি যিমানখিনি জানিলো আমি এইটো সামথিং ন্যাচাৰাল মোৰ বাচ্চা হৈছে মোৰ ভগৱানে যেতিয়া মোক ইমান কষ্টৰ পিছত মোক যেতিয়া সন্তানটো দিছে অবভিয়াছলি মোৰ সন্তানটো কিবা এটা স্পেশাল হ'ব তো মোৰ সেইটো আগৰ পৰা হেৰি আছিল যে মোৰ সন্তান অলপ স্পেশাল হ'ব আৰু এতিয়াতো আমি গমে পাই গলো যে মোৰ সন্তান স্পেশাল তাইৰ মাজত প্ৰকৃতিৰ মাজত অলপ পুৰুষৰ তত্ত্ব থকা মানে প্ৰকৃতি সদায়ে পাৱাৰফুল তাৰ লগতে পুৰুষৰ এটা মাস্কুলিনিটিটো প্ৰেজেন্ট থাকা তো সেইটোতো একো আননেচাৰাল বস্তু নহয় আমি এতিয়া
আমাৰ মোডটো চেঞ্জ কৰিব লাগিব তো আমি সেই দুজনে মিলি আমি সেইটো প্ল্যান কৰিলো আমাৰ এটা মোডটো চেঞ্জ কৰিব লাগিব কিন্তু আমাৰ সেই মোডটো যে চেঞ্জ কৰিম আমিওতো ইমান নাজানো কাক লগ ধৰিম কাৰ তাত যাম হা তাৰ পিছত আমি সেই কোন মানে কি LGBTQI ফ্ৰেন্ডলি ডক্টৰছ আছে আপোনালোকৰ ষ্টাডিটো তাৰ পৰা আৰম্ভ হ'ল নাই ষ্টাডি আমাৰ আগৰ পৰা আছিলে মোৰ ষ্টাডিটো আগৰ পৰা আছিলে মই থৰো হৈ গৈছো বাই দ্যাট টাইম হা কিন্তু তেতিয়া আমাৰ সেই স্কোপটো মানে কাৰ্টাত এপ্ৰোচ কৰিম মইতো অকলে কৰি ল'ব নোৱাৰো মোৰ এজনৰ হেল্প লাগিব তো আমি যে ডক্টৰছত যাম ডক্টৰজেও কিমানখিনি জানে সব ডক্টৰছ কিন্তু ইমান এটা এৱেৰনেছ নাই হা আৰু মানে তেতিয়া আমি সেই ফাইন্ড আউট কৰা আৰম্ভ কৰিলো যে আমি কোন ডক্টৰ তাত যাব লাগিব তেতিয়া আমি সেই GD সাৰ্টিফিকেট সেইবোৰ বিষয়ে একো নাজানো আমি গলো যে এইটোটো এটা হৰমোনস আমি জানো যে হৰমোনাল ইমব্যালেন্স থাকে যোনটো কাৰণে খুব কষ্ট পায় হা তো সেই ইমব্যালেন্সটো ঠিক কৰাৰ কাৰণে আমাৰ এন্ডোক্ৰাইনলজিষ্ট লাগিব তো মই এন্ডোক্ৰাইন মই নামটোৱে মেনশন কৰি দিও কাৰণ সেই মানুহজনৰো এজন মানে এটা মানে গ্ৰেট ৰোল হা ডক্টৰ সমীৰণ দাস মেডিচিটিত বহে তেওঁ তো আমি তেওঁৰ এপইন্টমেন্ট লৈ কিনে গলো মেডিচিটিত গৈ কিনে মই যেহেতু মোৰ মা তেওঁ এইলিং তো তেওঁ যেতিয়া মানে এতিয়া মোৰ লগত থাকে হা তো মোৰ হাজবেণ্ড সেইদিনা যাব পৰা নাই মাৰ লগত কোনোবা না কোনোবা থাকিব লাগে তো মই অকলে আমূল্যাক লৈ গৈছো আমূল্যাক ডক্টৰ সমীৰণ দাসৰ তাত যেতিয়া লৈ গৈছো মই তাতে মেডিচিটিত বহি আছো ফিজ জমা দিয়া হৈ গৈছে তাৰপিছত মোৰ যেতিয়া নাম্বাৰ আহিছে মাতিছে মই তেতিয়া কলো তেওঁক সব প্ৰবলেমছ কলো যে মই এনেকুৱা মই ভাবো যে এইটো কিবা হৰমোনাল ট্ৰিটমেন্টটো লাগিব মই জানিছো হা তেতিয়া তাইকো সুধিলে আমূল্যাকো সুধিলে ডক্টৰে যে তুমি কি ভাবা তুমি সব হেৰি কৰি তেতিয়া তেওঁ মোক কলে যে ম্যাডাম আপুনি এটা কাম কৰক এইটো একো নাই আপোনাৰ এই যে সন্তানটো এইটো আপোনাৰ ছোৱালী আপোনাৰ লৰা নহয় হা এই তাই আপোনাৰ ছোৱালী আপোনালোকে সেইটো এটা মিষ্টেকেনলি আপোনালোকৰ দুখ নাই বিকজ অফ দ্য জেনাইটেলিয়া আপোনালোকে সেইটো আপুনি লৰা হিচাপে লৈছে হা কিন্তু তাই আপোনাৰ ছোৱালী আৰু আপোনাক এই মেটাৰত মই এতিয়া হেল্প কৰিব নোৱাৰো এই মেটাৰত আগতে আপোনাক মেথিলি হাজাৰিকাই হেল্প কৰিব তো মেথিলি হাজাৰিকা আমাৰ GMCHৰ সাইকোলজিষ্ট তেওঁ হেড আৰু তেওঁ এই ট্ৰান্সজেন্ডাৰ কমিউনিটিৰ কাৰণে স্পেশালি তেওঁ হেইটোৱে চাই জেন্ডাৰটোৱে চাই তো আপুনি তেওঁৰ তাত যাওক তো মেথিলি হাজাৰিকাৰ কথা তেওঁ মোক কলে তেওঁ মোক তাৰ পৰাই ফোন কৰিছে তেওঁ নিজে কৰিছে কৰি মেথিলি হাজাৰিকাৰ নম্বৰ মোকো দিছে মই ইভিনিঙত আহি কিনে ঘৰত আহি কিনে তেতিয়া মই যেতিয়া তাৰ পৰা ডক্টৰে যেতিয়া মোক কলে মই মোৰ হাজবেণ্ডক ফোন কৰিলো যে জানা মোক আজি এনেকুৱা কৈছে যে আপোনালোকৰ আমাৰ লৰা কেতিয়াও নাছিলে আমাৰ ছোৱালী আছিলে হা কিন্তু আমি মানে ভুলে বুজিলো সেইটো হা আমাৰ ছোৱালী আছিলে তেতিয়া আমূল্যা ইমান ডিপ্ৰেসড হৈ গৈছে তাতেও কান্দিছে যে মোৰ লাইফটো মানে এটা জোক তাই তেতিয়া মানে হৈছে মোৰ লাইফটো কি লাইফ হা কোনো আইডেন্টিটিয়ে নাই মোৰ লাইফটো এটা ঠাট্টা বুলি হৈ গৈছে হা ইমান কম বয়সত তাই যেতিয়া নিজকে বুজি পাব বয়স মানে এটা উঠি অহা বয়স ইমান এটা ডাঙৰ এটা হেৰি এটা হা তেতিয়া মানে মই ওলাই তাইক বুজালো আমি ঘৰত আহিলো আহি কিনে সোমাই কিনে তাই দেউতাক ধৰি কিনে খুব কান্দিলে কান্দি কিনে কৈছে দেউতা মই এজন মিছা হা তো সেই লাইনটো শুনি কিনে মোৰ এতিয়াও মানে আই গেট মাই গুজবাম্পস হা মোৰ দেউতাকে মানে সেই ইমোশনটো যোনটো টোনত তাই প্ৰেজেন্ট কৰিছে তাইক যেতিয়া দেউতাকে যেতিয়া কৈছে তেতিয়া দেউতাকে কৈছে তুমি মিছা নহয় দেউতাকে মানে ৰিয়েলি তাইৰ দেউতাকে ইমান ধুনীয়া হেন্ডল কৰিছে এন্টায়াৰ সিচুৱেশনটো মোকো কৰিছে মোৰো মেন্টাল ইস্যুজ হৈ গৈছে মোৰো অলপ ডিস্ট্ৰেছ হৈ গৈছিলো ময়ো হা বাচ্চাকো চম্ভালিছে তো দেউতাকে তেতিয়া তাইক ধৰি কৈছে তুমি মিছা কোনো বৈধ্যই নহয় তুমি মোৰ ছোৱালী মোৰ বাচ্চা মই তোমাক সেই ৰূপটো দিম সো আজিৰ পৰা তুমি মিছা নহয় আজিৰ পৰা তুমি মোৰ ছোৱালী সেই দ্যাট ওয়াজ দ্য ডে দেউতাকে ৱাৰ্ড্ৰপৰ পৰা আৰম্ভ কৰি এভৰিথিং চেঞ্জ কৰা মোৰ যদি ছোৱালী মোৰ ছোৱালী নিচিনা থাকিব হা ছোৱালী নিচিনা থাকিব কোনে কি কয় সেইটো আমি ভাবাই নাই আমি কেতিয়াও
সোসাইটিয়ে কি কব সেই ক্যাটেগরিৰ আমি নহয় মানে আমি হেইটোৱে বিচাৰো ন বাচ্চা এটা যেতিয়া আমাৰ নিজৰ বাচ্চাটোক আমি কেনেকৈ প্ৰটেকচন দিব বিচাৰো সেইটোৱে মোৰ বাচ্চা মোৰ ফ্লেশ এণ্ড ব্লাড হা তো মই আনিছো সংসাৰত মই আনিছো মই ডাঙৰ দীঘল কৰিম মই ৰেসপন্সিবিলিটি লম জাস্ট বিকজ মোৰ বাচ্চাৰ জেন্ডাৰটো বেলেগ জেন্ডাৰ আইডেন্টিটিটো বেলেগ মোৰ বাচ্চাটো একো এবনৰ্মেল নহয় মোৰ বাচ্চাটো বেয়া নহয় মোৰ বাচ্চা সমাজৰ কাৰণেটো কোনো বিপদ হৈ থিয় হোৱা নাই তাই আৰু বহুত কিবা সমাজক দিব পাৰিব তাই ভাল কিবা কৰিব পাৰিব সেইটো মোৰ বিশ্বাস আছে যে মোৰ বাচ্চাই কিবা এটা ভাল দিব তো সেইটো আমাৰ এটা আগৰ পৰাই এটা হেৰি আছিলে তুমি যিয়ে হোৱা ইউ আৰ ফ্ৰী আমি কেতিয়াও কোনো ইম্প'জ নকৰো বাচ্চাৰ ওপৰত যে তোমাৰ ড্ৰয়িং কৰিব লাগিব বা তোমাৰ সায়েন্স পঢ়িব লাগিব বা তোমাৰ সেইটো কৰিব লাগিব সেইবোৰ কেতিয়াও নাছিলে তাই নিজৰ মতে ডাঙৰ হৈছে তাই হেনুকাই নিজকে গম পাইছে নিজৰ যোনটোত ইন্টাৰেষ্ট তাই সেইটোৱে কৰিছে এটাই কথা শিকাইছো যে তুমি ভাল মানুহ হোৱা আগতে মানুহ হ'ব লাগিব ভাল মানুহ হলে অটোমেটিক্যালি তুমি এটা ভাল মানুহ হলে তোমাৰ নিজৰ এটা এস্টাব্লিশমেন্ট আহিয়ে যাব সমাজত আৰু সেই দিনাৰ পৰা আমাৰ সেই ট্ৰান্সফৰমেশনটো আৰম্ভ হৈছে সেইটোত মানে দেউতাক ইমান অবসেসড হৈ পৰিছিলে যে মানে এইটো ড্ৰেছ কিনিম এনেকুৱা পিন্ধিম এইটো পিন্ধা মানে ইমিডিয়েটলি তো আৰু গৈ কিনে সব লৈ আনিব নোৱাৰো খুব লাকি ন সেইটোৱে মানে সেইটোৱে কয় ন যে মানে সন্তানৰ যিটো ট্ৰানজিশন হয় সোশ্যাল ট্ৰানজিশনটো হয় তো সন্তানৰ যিটো ট্ৰানজিশন যিটো হয় সেইটো খালি সেই সন্তানৰ ট্ৰানজিশন নহয় গোটেই ফ্যামিলিৰ এটা ট্ৰানজিশন এক্স্যাক্টলি তাৰপিছত আমি মেথিলি মেমৰ তাত গলো মেথিলি মেমে আমাক মানে মেথিলি মেমো ৱাজ ভেৰি হ্যাপি যে আপোনালোকে নিজে মোৰ আৰু কাউন্সেলিং কৰিব দৰকাৰ পৰা নাই যে আপোনালোকে নিজে একসেপ্টিং তো আপোনালোকে এই প্ৰসেস লিগেল প্ৰসেসও এটা আছে আৰু মোৰ হাজবেণ্ড মানে হি ইজ ভেৰি পাৰ্টিকুলাৰ নাই মোৰ বাচ্চাৰ নামটো চেঞ্জ কৰিব লাগিব HRLNত গলো গৈ কিনে আৰু সব গাইডেড ইমান ধুনীয়া সিস্টেম নহয় মানে মেথিলি হাজাৰিকাই সব মোক কানেক্ট কৰি দিলে আৰু মেথিলি হাজাৰিকাই তেওঁ মোক মিলিন্দাৰ নাম্বাৰ দিলে মিলিন্দ দত্ত তেতিয়া মোক ক'লে যে আপুনি তেওঁৰ লগত লগ ধৰিব আপুনি হেৰি কৰিব আমি আমূল্যাৰ নাম চেঞ্জ কৰিলো জেন্ডাৰ চেঞ্জ কৰিলো কাগজে পত্ৰ চেঞ্জ কৰিলো মই তাই স্কুলত গলো প্ৰিন্সিপালক কলো যে আপোনালোকে হয়তো ভাবিছিলে আমিও ভাবিছিলো যে আপোনাৰ এই ষ্টুডেন্ট বয় হয় বাট she is a girl এই মেডিকেল ৰিপৰ্টস কাৰণ আমাৰটো সবতে আমাৰ ফ্যাক্টস লাগে না প্রুফস দিব লাগে তো these are the medical reports আৰু মোৰ এতিয়া তাইৰ মেন্টাল হেলথৰ কাৰণে তাইৰ কমফৰ্টৰ কাৰণে মই তাইৰ নাম চেঞ্জ কৰিম হেৰি কৰিম পিছে তাইৰ এই স্কুল প্ৰিন্সিপাল ৱাজ ভেৰি ওয়েলকামিং তেওঁ খুব ভালকে বুজি পাইছে তেতিয়া তেওঁ মোক ক'লে মুঠকেও ভাল বুজি পায় মোৰ ল'ৰা যোনে সিহঁতৰে টিচাৰ হয় তো মোৰ ল'ৰাই ভালকে বুজি পায় কনসেপ্টটো তো আজিৰ পৰা মোৰ ল'ৰাই এইটো হেন্ডেল কৰিব এণ্ড হি ইজ so welcoming তো আমাক স্কুলৰ পৰা বহুত হেল্প কৰিলে স্কুলৰ পৰা বহুত হেল্প কৰিলে একসেপ্ট কৰিলে তাইৰো হেই হল তেতিয়া তাই ক্লাস 9ত আছিলে তাইৰো এই ইমোশনাল হেৰিটোত খুব কোঅপাৰেট কৰিলে স্কুলৰ ফালৰ পৰা ম্যানেজমেন্টৰ পৰা তাই টয়লেট দিলে জেন্ডাৰ নিউট্ৰেল টয়লেট দিলে তো সেইটো এটা ডাঙৰ এচিভমেন্ট মানে আমাৰ কাৰণে আমাৰ কমিউনিটিৰ কাৰণে সেইটো এটা ডাঙৰ এচিভমেন্ট heartbreaking and the school should be credited for that সেইটো কাৰণে এই স্কুলৰ ট্ৰানজিশনিংটো আৰম্ভ হ'ল আৰু যেতিয়া ক্লাস 10ত আহিলে ক্লাস 10ত আহাৰ পিছত তাইৰ ইউনিফৰ্মও তাইৰ চোজেন ইউনিফৰ্ম এতিয়া তাইৰ চোজেন ইউনিফৰ্মত যায় তো সেইটো তাইৰ যে প্লেজাৰটো তাইৰ কমফৰ্টটো সেইটো আমাক ইমান কমফৰ্ট দিলে আমাৰ দুজনক যে তাই এতিয়া হাঁহে মোৰ বাচ্চা জনে হাঁহা বন্ধ কৰি দিছিলে সেই বাচ্চা এতিয়া হাঁহে এতিয়া খুলি বাচি আছে এনেকুৱা সৰু সৰু ধৰণৰ চেঞ্জিং বিলাকে দৰকাৰ সমাজত একচুয়ালি মানে কি হয় আমি মানুহক নহয় পটকে মই খালি ট্ৰান্সজেন্ডাৰ কমিউনিটি বুলি কোৱা নাই আমি মানুহে বেলেগ মানুহক আমি খুব সৰু দেখাই যেন খুব কমফৰ্টেবল পাওঁ কিন্তু আমি এইটো পাহৰি যাওঁ যে সেই
এটা সৰু বাচ্চা এটাক 5 টকাৰ এটা চকলেট দিলে সি বহুত পোৱা বুলি পায় হা তো সেই হ্যাপিনেসটো দৰকাৰ আমাৰ মাজত মই ভাবো যে আমাৰ মানে সোসাইটিৰ মাজত সেই বন্ডিং সেই লাভ যোনটোক আমি হিউম্যানিটি বুলি কওঁ সেই হিউম্যানিটিটো আমি হিউম্যানসে we have lost it আৰু এতিয়া মোৰ বাচ্চা এনেকুৱা ট্রান্সজেন্ডার মোৰ বাচ্চাক সোসাইটিয়ে কেনেকুৱা লব মই যদি ভয় কৰি থাকিলুতেন মই যেতিয়া হাত ধৰি মোৰ সমাজে পটকেটো আৰু একসেপ্ট নকৰে হা কিন্তু যেতিয়া সোসাইটিয়ে দেখিলে যে ও মা দেউতাই দেখোন একসেপ্ট কৰিলে মা দেউতা দেখোন লগত আছে তেতিয়া কিন্তু সোসাইটি এতিয়া এট মাই ব্যাক কি কয় মই নাজানো এন্ড আই ডোন্ট বদার যেতিয়া অমূল্যই আত্মপ্ৰকাশ কৰিলে তেতিয়া আপোনাৰটো সমাজতো গম পাইছে কথাবিলাক লাহেলে তো তেতিয়া আপোনাৰ কেনেকুৱা পৰিস্থিতি হৈছিল বা সমাজৰ পৰা কেনেকুৱা ৰেসপন্স পাইছিল সেইটোৱে তেতিয়া মানে আমি মানে প্ল্যান কৰিলো মই আৰু মোৰ হাজবেণ্ডে কলো যে আমাৰটো জনাব লাগিব মোৰ বাচ্চা ওলাব মোৰ বাচ্চা ধুনিয়াকে হাজি পাৰি ওলাব মানুহে আমি জনোৱাটো বেটাৰ তো আমি কি কৰিলো আমাৰ ওচৰে পাছৰে মানুহক আমাৰ ক্লোজ ফ্ৰেন্ডস আমাৰ যোন নিয়াৰাৰ হিয়তক আমি ইনভাইট কৰি ইন্ডিভিজুয়ালি আমাৰ ঘৰত ইনভাইট কৰি আমি হিয়তক ইন্ট্ৰোডিউস কৰিছো যে তোমালোকে সবেই জানিছিলা যে আমাৰ লৰা কিন্তু আমাৰ লৰা নহয় আমাৰ ছোৱালী আৰু ইন দিস প্ৰসেস মই এটো মেনশন কৰাটো খুবেই দৰকাৰ যে ইন দিস প্ৰসেস আমি দেখিছো যে আমাৰ বেছিভাগ আমি সাপোর্ট পাইছো হা কিছুমান আছে কিছুমান হয়তো আমাক মুখৰ ওপৰত কোৱা নাই কিন্তু দে হ্যাভ লেফট আস হা আৰু আমাৰ লগত কানেকশন ৰাখা নাই ওকে ফাইন আমাৰ হেইটোও কোনো অসুবিধা নাই কাৰণ মই বেলেগ এজনৰ কাৰণে মই মোৰ নিজৰ ফ্যামিলিটো ভাঙি নিদিও হা মোৰ বাচ্চা আৰু মোৰ বাচ্চাক লৈ কিনে আমি প্ৰাউড আমাৰ বাচ্চাইটো আমাক কেতিয়াও মানে আমাক আমনি কৰা নাই মানে আমাক কেতিয়াও আমাক মানে তলত পেলোৱা নাই হা আমাক সদায় আমি তাইৰ কাৰণে প্ৰাউডে কৰিছো হা তাই পঢ়াত ভাল তাইৰ ব্যৱহাৰ ভাল তাইক মানুহে ভালো পায় তাই স্কুলত পৰা কেতিয়াও কমপ্লেইনছ নাহে তো সেইটো এটা সৰু বাচ্চাৰ কাৰণে বহুত সেইখিনি তাৰ পিছত তাই যেতিয়া সৰু আছিলে তেতিয়া পৰা তাই লিখে আৰু সেই লিখাটো সেই লিখাটো মোক তাই স্কুলৰ প্ৰিন্সিপালে মাতি কৈছে যে আপুনি জানে আপোনাৰ বাচ্চা ইমান ধুনিয়া লিখে মানে আই এম মেসমেৰাইজড তো সেই কোৱাটো সেইটো মোৰ কাৰণে এটা ডাঙৰ প্ৰাপ্তি বুলি মই ভাবো যে মোৰ বাচ্চাই লিখে তাৰ মানে তাইৰ মাজতো কিবা আছে টেলেন্ট আৰু সেইটো মই ভাবো যে সবৰ মাজতে কিবা এটা টেলেন্ট থাকে উই নিড টু ব্ৰাশ ইট আপ আমি সেইটো উলাই আনিব লাগিব আৰু সেইটো কাৰণে মা দেউতা প্ৰথম স্টেপটো মা দেউতাৰে থাকে ল'ব লাগিব সেই ৰেসপন্সিবিলিটিটো মা দেউতাৰ থাকে তো আমি সেই প্ৰসেছত আমাৰ খুব ধুনিয়াকে মানে আমি উই আর হ্যাপি আমাৰ জেন্ডাৰ লৈ মানুহৰ পৰিচয় নহয় মানুহৰ ট্যালেন্টই মানুহৰ মোৰ এতিয়া তাৰ পিছত মই দেখিলো যে মোৰ বাচ্চা ইমান সাফাৰ কৰিলে তাৰ পিছত আমি মিলিন দত্ত ছাৰৰ তাত গলো মই ফোন কৰিলো তেওঁক লগ ধৰিলো তেওঁ যে মানে he is such a wonderful person he himself is a trans man so মিলিন দত্ত sir teo iman encouraging aru teo iman mane bhal kaam kori ase for the society not only for transgender community ba lgbt community teo 7 areas ot kaam kore entrepreneurship kori ase teo organic farming ot encouragement di ase mane ta holistic yeah animal welfare আছে elderly welfare আছে community health হা মানুহে যে কয় যে ট্রান্সজেন্ডার অকল মানে খালি ট্রান্সজেন্ডার কারণে কাম কৰে কিন্তু হেতু কিন্তু তেওঁ নিষ্ঠা কৰি দিছে নাই মিলিন দত্ত ছাৰৰ ক্ষেত্ৰত হেতু মই কম আজিৰ দিনত আমি সিসজেন্ডাৰ কমিউনিটিৰ মানুহে নিজৰ মা দেউতাক পাহৰি যায় নেদেখে আমি এনেকুৱা বহুতো কেছ দেখিছো মা দেউতাক ৰাস্তাত এৰি থৈ গুচি যায় সম্পত্তিৰ কাৰণে কাজিয়া পেচাল কৰে হা হেনুকা বহুত ঘটনা আমি দেখুৱে প্ৰায়ে দেখো হা ইমান হেট্ৰেসি সেই জায়গাত সেই ট্রান্সজেন্ডার এক্টিভিস্ট জনে মিলিন দত্ত ছাৰৰ কথা কৈ আছো তেওঁ সেই কমিউনিটি হেলথৰ কাৰণে ভাবিছে সেই এল্ডাৰলি মানুহবোৰৰ কাৰণে ভাবিছে
আৰু তেওঁৰ এইটো খুব সাকসেসফুলি গৈ আছে খুব স্মুথলি কৰি আছে তেওঁ নিজক খালি এই ট্ৰান্সজেন্ডাৰ কমিউনিটিক সীমাবদ্ধ ৰাখা নাই গোটেই সোসাইটিৰ কাৰণে আৰু এটা সবচে ভাল কথা হলগে তেওঁৰ এটাই কথা মোৰ আৰু কি ভাল লাগিছে তেওঁ প্ৰকৃতিৰ কথা ইমান ভাবে তেওঁ আমাৰ মাদাৰ নেচাৰক সেভ কৰাৰ কাৰণে তেওঁৰ এনভায়ৰনমেন্টৰ এটা ডিফাৰেন্ট এৰিয়াই আছে য'ত তেওঁ প্লাষ্টিক ওয়েষ্ট ম্যানেজমেন্ট প্লাষ্টিক ওয়েষ্ট এইবোৰ লৈ তেওঁ দিনে ৰাতি ব্যস্ত থাকে আৰু মানুহজন ইমান ব্যস্ত তেওঁ খুবেই ব্যস্ত থাকে সবে সমাজৰ কাৰণে তেওঁ আহিছে ইয়াতে সব এৰি আমেৰিকাৰ ইমান প্ৰিভিলেজড লাইফ এৰি কিনে তেওঁ অসমত আহিছে অসমক এটা ভাল জায়গা কৰি তুলিব লাগে যাতে তেওঁৰ এটাই সপোন যে তেওঁ যাতে সেই জায়গাত অসমক ইমান ধুনীয়া কৰি তুলিয়ে যে মানুহ মানে humans in all sections humans and animals আৰামত থাকিব পাৰে this should be the best place তো এনুকা ড্ৰিম ৰাখা এজন ট্ৰান্সজেন্ডাৰ তো হেতুটো এটা গ্ৰেট ট্যালেন্ট না সেই থিংকিং টো থাকাটো এটা গ্ৰেট ট্যালেন্ট আৰু তেওঁক আমি যেতিয়া লগ পালো তেওঁ আমূল্যাক খুব ভাল পালে তেতিয়া মই তেওঁক কলো যে দাদা মই তেওঁক আগতে ছাৰ বুলি মাতিছিলো এড্ৰেছ কৰিছিলো তেওঁ মোক কলে নো তুমি মোক দাদা বুলি মাতিবা তো মিলিন্দ দত্ত ছাৰক যেতিয়া মই আগতে ছাৰ বুলি এড্ৰেছ কৰিছিলো তো তেওঁ মানে খুব ধুনীয়াকে মোক কলে নাই তুমি তোমালোকে মোতকে বহুত সৰু আৰু তুমি মোক দাদা বুলি কবা সিম্পলি দাদা তেতিয়াৰ পৰা এটা মানে এদিনতে মানে এটা বহুত ধুনীয়া এটা ষ্ট্ৰং বন্ড এটা হৈ গল আৰু তেওঁৰ এটা অৰ্গেনাইজেচন আছে এনাজুৰি সেই এনাজুৰিটো এতিয়া আমাৰো অৰ্গেনাইজেচন কাৰণ আমি হেতুক এটা অৰ্গেনাইজেচন বুলি নাভাবো এনাজুৰি আমাৰ কাৰণে এটা পৰিয়াল তো আমি সেই ফ্যামিলিৰ এটা পাৰ্ট মই বিৰাট নিজকে লাকি বুলি ভাবো যে আমূল্যাকো তেওঁ ইমান সেই প্ৰেফাৰেন্স দিছে তেওঁ খুব এনকাৰেজ কৰে আমূল্যা যাতে এটা বেটাৰ আৰু সুইটেবল লাইফত যায় হেতু তেওঁৰ এটা সপোন আৰু তেওঁৰ এটা সপোন খালি আমূল্যাক লৈ নহয় তেওঁ ভাবে যে ট্ৰান্সজেন্ডাৰ কমিউনিটি যাতে সেই কষ্ট পায় হিজৰা কমিউনিটি লৈ যাবলৈ বাধ্য নহয় তো হেতু তেওঁৰ এটা ডাঙৰ সপোন আৰু সেই বস্তুটো কৰাৰ কাৰণে মই তেওঁক কলো যে দাদা আই অলসো ওয়ান্ট টু হেল্প কাৰণ মই দেখিছো মোৰ বাচ্চা ইমান কষ্ট পায় তো যাৰ মা দেউতাকেও সাপোৰ্ট নকৰে সিহঁতেতো আৰু কষ্ট পায় সিহঁতৰ লাইফটো মানে হেল তো মই নিশ্চয় মই গোটেই জীৱনটো মই এই কমিউনিটিৰ কাৰণে কৰি যাব বিচাৰো মই বিচাৰো যে মানুহক মই এই এৱেৰনেছটো যাতে মানে এভৰি নুক এণ্ড কৰ্নাৰত যায় তো তেওঁ মানে সেইটো খুব ভাল পালে আৰু আমি এতিয়া একেলগতে আমি সেই মিশনটোত লাগিছো যে ইয়েস আমাৰ এই পেৰেন্টাল একচেপ্টেন্স সোসাইটাল একচেপ্টেন্স কাৰণ সোসাইটিয়ে মানে মেজৰিটি মানুহে এইটোৱে ভাবে ট্ৰান্সজেন্ডাৰ সকলক লৈ কিনে এইটোৱে ভাবে যে সিহঁতে এনে এইবোৰ মনৰ বদমাছি সিহঁতে মাইকী মানুহৰ নিচিনা থাকি ভাল পায় কিন্তু সেইটো বুজি নাপায় যে সিহঁতৰ ভিতৰৰ এনাটমিটোৱে এনেকুৱা চেষ্টাও নকৰে আজি সেই যে মই এইটো ক্ষেত্ৰত এইটোৱে কম যে আমাৰ কাৰিকুলামতটো এইটো নাই না জেন্ডাৰ ষ্টাডিজ নাই আমি সেই বাইনাৰীতে সোমাই আছো আৰু আমাৰ যদি আমি বহুতে এনেকুৱাও কমেন্ট কৰে যে আমাৰ ইণ্ডিয়ান কালচাৰত এইবোৰ নাই ৱেষ্টাৰ্ণ কালচাৰৰ পৰা আহিছে টু দিছ মই এইটোৱে ক'ব বিচাৰো যে ইণ্ডিয়ান কালচাৰত নাই বুলি কোৱাটোৱেটো এটা ডাঙৰ মিষ্টেক আমি যাক দিনে ৰাতি পূজা কৰো আমাৰ যোন সনাতনী ধৰ্মৰ যোন মেইন গডস আমি সিহঁতক আমি যেতিয়া পঢ়িম তেতিয়া আমি গম পাম ইয়েস সিহঁতকটো আমি সেই ৰূপতে দেখো না অৰ্ধনাৰীশ্বৰ মানে কি নাৰ আৰু নাৰী একেলগত তাৰপিছত আমি বহুত আমাৰ মাইথলজিত আমি বহুত ইনষ্টেন্স পাওঁ আমি নাৰায়ণ আৰু শিৱৰ পুত্ৰক আমি ভগৱানৰ দৰ্জা দি পূজা কৰি আছো তো নাৰায়ণ আৰু শিৱ দুজনৰ পুত্ৰ কেনেকুৱা হল নাৰায়ণ নিজে মোহিনীৰ ৰূপ লয় তো দ্যাট প্ৰুভস যে তেওঁ জেন্ডাৰ ফ্লুইড তেওঁ জেন্ডাৰ ফ্লুইডিটিৰ কাৰণেইটো তেওঁ মোহিনীৰ ৰূপটো ল'ব পাৰে সেইবোৰ বস্তু আমি এৰাই আৰু আমাৰ প্ৰত্যেকটা ৰিলিজিয়াছ স্ক্ৰিপ্টছত তৃতীয় প্ৰকৃতি আছে মেনশনড আছে আৰু আমাৰ সোসাইটিত আমাৰ ইণ্ডিয়ান এনশিয়েন্ট ইণ্ডিয়ান সোসাইটিত এইটো কেতিয়াও কোনো হীন ভাৱনাৰে দেখা নাছিলে
তাৰপিছত এইটো কোনো সেপাৰেট কোনো হেৰি বুলি নাছিলে আমাৰ মানুহৰে এটা পাৰ্ট আছিলে আৰু এতিয়াও মই হেতুৱে ক'ব বিচাৰো যে ইয়েস এইটো এটা টাইপ অফ দিস হিউম্যান ৰেস হয় হয় আৰু মই এটা ক'ব বিচাৰো যে আমাৰ বায়োলজিক্যাল এসপেক্টটো যদি আমি চাওঁ অলপ তাহলে একটা মানে শৰীৰত টেস্টোস্টেরন যেটো আমি জানো যে মেল হরমোন আৰু ইস্ট্রোজেন আমি জানো ফিমেল হরমোন একটা বডিত কিন্তু দুটা হরমোনে ইয়েস টেস্টোস্টেরন থাকে আৰু ইস্ট্রোজেন থাকে কম বেছি হ'ব পাৰে কিন্তু থাকে ছোৱালীৰো থাকে ল'ৰাৰো থাকে ইয়েস ৰাইট ইউ আৰ তো হেই দুটা হেই কিন্তু ট্রান্সজেন্ডাৰৰ ক্ষেত্ৰত হেতু অলপ ইমব্যালেন্স হয় হেই ইমব্যালেন্সটোকে ঠিক কৰে মেডিসিন দি লৰাক ছোৱালী বা ছোৱালীক লৰা বনোৱা নহয় হেতু এটা কমন থিংকিং ও মেডিসিন দি কিনে বনাই দিছে বা লৰাটো এতিয়া ছোৱালী হৈ গৈছে নো হেই লৰাটো কেতিয়াও লৰা নাছিলে বা হেই ছোৱালী জুনে ট্রান্সমেন কিয়তে কেতিয়াও ছোৱালী নাছিলে হেই বস্তুটো যেতিয়া মানুহে এডুকেট কৰিব নিজকে আৰু হেই বস্তুটো বুজি পাব তেনেহলে নিশ্চয় এই ক্লিয়াৰ হ'ব এই অ্যাৱাৰনেছটো আহিব সাকে যে ট্রান্সজেন্ডাৰটো কোনো অদ্ভুত বস্তু নহয় আৰ্টিফিশিয়াল নহয় এটো ভেৰি মাচ ন্যাচাৰাল তৃতীয় প্ৰকৃতি আছিলে এতিয়াও আছে আৰু থাকিব এতিয়া সাকে মেডিকেল ইন্টাৰভেনশন হয় আমি কমফৰ্ট টু দিয়ে তো কথা হল হেইটো কাৰণে বহুতে এনেকা কয় যে এই ইয়াতে প্লাষ্টিক বডি হৈ যায় বা তেনেকুৱা হয় কিন্তু আমি যদি তেনেকে চাওঁ আজি কিমান জেনাৰেল জি পপুলেশনত কিমান প্লাষ্টিক সাৰ্জাৰীৰ অপাৰেশন বিলাক হৈ আছে আজি হাৰ্টৰ অপাৰেশন হৈ আছে আগতেতো এনেকুৱা অপাৰেশন নাছিলে তেতিয়াতো মানুহ জীয়াই থাকিব নোৱাৰিছিলে তো তেতিয়া কি মানুহে কেনেকে ভাবিছিলে যে এনেকুৱা মেডিকেল ইন্টাৰভেনশনৰ দৰকাৰ নাই ন্যাচাৰালি যেনেকে মানুহে জীয়াই থাকিব পাৰে তেনেকে থাকক না তেনেতো মানুহে মানে বাচিবই নোৱাৰিব আজি মানুহ ইমান বাচি আছে এতিয়া আমি যদি আমাৰ গীতালৈ যাওঁ তেতিয়া আমি চাম যে তাতে শ্ৰীকৃষ্ণই কৈছে যে পৰিৱৰ্তন নেচাৰৰ সবচে ইম্পৰ্টেন্ট কনসেপ্ট তো পৰিৱৰ্তন মানে কি আমি ইভলিউশনটো তো আমাৰ হৈ আছে না আমি আগতে আমিতো সেই জন্তু হৈ থাকা নাই আমি এতিয়া ৰান্ধা বস্তু খাওঁ আমি এতিয়া কাপোৰ কানি পিন্ধো আমি এতিয়া ভদ্ৰ সিভিলাইজড যোনটো কয় তো হেতুটো তেনেহলে আমাৰ ভুল হেতুটো আৰ্টিফিশিয়াল আমি যদি আজি ট্রান্সজেন্ডাৰক আৰ্টিফিশিয়াল বুলি কওঁ তেনেহলে হেতু আৰ্টিফিশিয়াল মই হেতুৱে কম আৰু সেকেন্ডলি মই ইন দিস ৰিগাৰ্ড মই হেতু ক'ব বিচাৰো যে আমাৰ এনশিয়েন্ট ইণ্ডিয়াত এইটো কেতিয়াও নাছিলে এই ভেদাভেদটো কেতিয়াও নাছিলে ইট ওয়াজ আফটার দ্য ব্রিটিশ রুল যোনে এইটো ক্রিমিনালাইজ কৰি দিছিলে ক্রিমিনালাইজ কৰি দিছে কিয় ক্রিমিনালাইজ কৰিছে এতিয়া আমি এইটো বেয়া বুলি ক্রিমিনালাইজ কৰা নাই হিয়তে সদায় ডিভাইড এন্ড ৰুলত বিলিভ কৰিছে হিয়তে এটা পটেন্ট মানে এটা শক্তিশালী হেৰি গ্ৰুপ এটা সদায় সাপ্ৰেছ কৰি দিব বিচাৰিছে হেতু হিয়তৰ পলিসি আছিলে নহলেতো সেই শক্তিশালী গ্ৰুপটো থাকিলেতো হিয়তে ৰুল কৰিব নোৱাৰিব সেইকাৰণে হিয়তে কিছুমান সেকশন কিছুমান সেক্টক ক্রিমিনালাইজ এটা ট্ৰাইবেল এক্ট বনাই দিছিলে আপুনি ঠিকে কৈছে ঠিক তেনেকুৱাকে যদি আমি চাওঁ ইংলেণ্ডত কিন্তু LGBTQ ফ্ৰেন্ডলি ৰুলস আছিলে সব তেনেকুৱা আছে কিন্তু ইণ্ডিয়াত কিন্তু মানে হিয়তে এটা বেলেগ এটা পন্থা 200 বছৰ যে ইংৰেজে ৰুল কৰিলে সেই কনসেপ্টটো আমাৰ মূৰত কিন্তু খুব ভাল পাৰ্মানেন্টলি বহিলে সেই বহিলে যেতিয়া আমাৰ দেশ স্বাধীন হল তেতিয়া যে কিয় সেই ক্রিমিনালাইজিং লজ বোৰ যে কিয় ইৰাডিকেট কৰা নাই আজি 8 বছৰ লাগিলে হেতু ইৰাডিকেট কৰিবলে হেতু এটা যুদ্ধৰ পিছত এতিয়া বহুত যুদ্ধ এতিয়া আৰু বাকি আছে চলি আছে নিজৰ সেই ষ্টেটাসটো পোৱাৰ কাৰণে ট্রান্সজেন্ডাৰ কমিউনিটি নহয় মই ইন দিস ৰিগাৰ্ড মই এন্টায়াৰ LGBTQ কমিউনিটিকে ৰিগাৰ্ড কৰিম এতিয়া বহুতে কয় এইটো আননেচাৰাল প্ৰেক্টিস হোমোসেক্সুয়ালিটিটো এটা আননেচাৰাল প্ৰেক্টিস তেনেহলে আজিৰ পৰা বহু বছৰ আগতে ঋষি বাৎসায়নৰ লেখা কামসূত্ৰাত হোমোসেক্সুয়ালিটি নাথাকিলেতেন আমাৰ খজুৰাহ হোমোসেক্সুয়ালিটি ডেপিক্ট কৰা নাথাকিলেতেন সেইবোৰ আমাৰ এনশিয়েন্ট হেৰিটেজ তো আমিতো হেইটোৰ পৰাই আহিছো না তো এইটো দিস ইজ আ টাইপ এটা মানুহ হেটেৰো হ'ব পাৰে হোমো হ'ব পাৰে আৰু
এতিয়াতো সায়েন্সে এইটোও ডিসকভাৰ কৰিছে যে 460 স্পিচিজ অফ এনিমেলস আর homosexuals হয় হয় তো হিয়তক কোনে ইনফ্লুয়েন্স কৰিছে কোন ওয়েস্ট আৰু ইস্ট কালচাৰে ইনফ্লুয়েন্স কৰিছে বা সোশ্যাল মিডিয়া ইনফ্লুয়েন্স কৰিছে হিয়তটো সোশ্যাল মিডিয়াটো নাই তো হিয়তকটো কোনো এক্সপ্লইট মানে ইনফ্লুয়েন্স কৰা নাই তো এইটো ন্যাচারাল বিহেভিয়ার কিছুমান হেটেৰো কিছুমান হোমো হেতু হলকে সেক্সুয়াল ওরিয়েন্টেশন আৰু ইন জেনারেল কিন্তু মানুহে তাইৰা হেৰিটোও বুজি নাপায় জেন্ডাৰ আৰু সেক্সুয়ালিটিটো বুজি নাপায় ডিফারেন্সটো এটা বুজি নাপায় হয় এটা গে ম্যান যে ম্যান হেতু বুজি নাপায় হয় হেতু হেতু ট্রান্সজেন্ডার নহয়তো হয় হেতু মানে বহুতে ভাবে ও গে মানে ট্রান্সও গেও ট্রান্স মানে হেনকা মিক্সড কৰি দিয়ে হ্যাঁ মানে হেতু হবই নোৱাৰে আৰু সো আমাৰ মাজত মানে সেই নলেজৰ অভাৱৰ কাৰণে আমি কিন্তু পিছ পৰি আছো আৰু এই সেকশনটোক আমি এৰাই যদি চলো তেনেহলে আমাৰ সমাজৰ আপলিফমেন্ট নহয় আমি তললৈ যাম আৰু আমি সকলো ইৰৰেসপেক্টিভ অফ কাষ্ট ক্ৰিড জেন্ডাৰ সেক্সুয়ালিটি আমি যদি সকলো একেলগত আগবঢ়ি যাওঁ তেনেহলে কিন্তু আমাৰ সোসাইটিটো এটা ভাল প্লেস পাব আগবাঢ়ি যাব পাৰিব কাৰণ কোনো কমিউনিটি বা কোনো সেকশন অফ মানে এটা সোসাইটি সেকশন যদি আমি মানে ডিসক্রিমিনেট কৰি থৈ দিও তেতিয়া কিন্তু এজ এ হোল এটো সোসাইটিৰ কিন্তু আপলিফমেন্ট নহয় আগবাঢ়ি যাব নোৱাৰে সেইকাৰণে আৰু এটা হলিস্টিক এটা ডেভেলপমেন্ট খুব দৰকাৰ আৰু এই ট্রান্সজেন্ডার কমিউনিটিক প্ৰটেক্ট কৰাৰ কাৰণে আমাৰ বহুতো লজ আছে এতিয়া কিন্তু সেইবোৰ ঠিক ইমপ্লিমেন্ট হৈছে না নাই হেতু কিন্তু গ্ৰাউন্ড লেভেলত চেক কৰাটো খুবেই দৰকাৰ হেতু মই সেই কনসার্নড অথৰিটিজক মই ৰিকুৱেষ্ট কৰিম যে হিয়তে যাতে এটো চেক কৰে হা কাৰণ এই এৱাৰনেছটো যদি নাযায় আজি এটা আজি ধৰা আমূল্যাৰ ক্ষেত্ৰত মই কৈ আছো আমূল্যাৰ আমি মা দেউতাকে প্ৰটেকশন দি আছো কিন্তু সেই মা দেউতাকক যে কি হ্যারাসমেন্ট দি যাব লাগিছে হেতু কিন্তু আমিয়ে জানো হেতু বিষয়ে আমি জানিব বিচাৰিছো যে আপুনি আৰু অমূল্যাৰ ফাদাৰে আপোনালোকেতো অমূল্যাক পুৰা সাপোর্ট দিছে কিন্তু আপোনালোকৰ ফ্যামিলি যিবিলাক ৰিলেটিভ আছে তেওঁলোকৰ ৰেসপন্সটো কি তাৰমানে আমি জানো যে ট্রান্স পার্সন এজনৰ যি মানে যি স্ট্ৰাগলৰ মাজেদি তেওঁ যায় তেওঁৰ ফ্যামিলিও কিন্তু সেম এটা স্ট্ৰাগলৰ মাজেদি যাব লগা হয় সো আমি হেইটোৱে আপোনাৰ পৰা শুনিব বিচাৰো হেইটো মানে কি সেই কাৰণে হয়তো মা দেউতাকে পেলাইও দিয়ে নেকি বাচ্চাবোৰক মানে ডিজন কৰি দিয়ে হা মেবি কিন্তু হেইটো মই কোনোবদ্ধই মানে হেৰি নকৰো কাৰণ বাচ্চাটো বাচ্চাই ভাই মোৰ বাচ্চা মই আনিছো পৃথিৱীত মই হেইটো মই মোৰ ৰেসপন্সিবিলিটি তো এই ক্ষেত্ৰত মই ক'ব বিচাৰো যে আমূল্যা ঠিক আছে আমি তাইক প্ৰটেক্ট কৰি আছো হা অল অডস ফ্ৰম অল সোসাইটিয়াল অডস কিন্তু আমি যে কেনুকা ফেস কৰি আছো এটো আমিয়ে জানো ইন দিস ৰিগাৰ্ড মই এতিয়া গুটেইখিনিটো কোৱাটো সম্ভৱ নহব হা কিন্তু মই এটা সিম্পল এটা কথা ক'ব বিচাৰো যে আমাৰ কিছুমান ৰিলেটিভস যে ভেৰি ক্লোজ ৰিলেটিভস যে আমাক ডিফেম কৰা আৰম্ভ কৰিছে মানে আমাক জিটি কোৱা আৰম্ভ কৰিছে ডাইৰেক্ট মুখৰ ওপৰত নহয় খালি ইভেন মোৰ ওয়ার্ক প্লেসত মোৰ ওয়ার্ক প্লেসত মোৰ ভেরি ক্লোজ ফ্রেন্ডস এন্ড অল হিয়তক তাৰ মানে কি মোক ষ্টকো কৰি আছে মোৰ ফ্ৰেন্ডছৰো whereabouts মোৰ ওয়ার্ক প্লেসৰো whereabouts উলাই আছে উলাই কিনে হিয়তে ডাইৰেক্ট হেৰি কৰি আছে মোক ডিফেম কৰি আছে আমি কিমান টাইম আছে মানুহ ডিফেম কৰাতে আমি যেতিয়া আকৌ মানে কোৱেশ্চন কৰিলো যে হেইটোটো ভুল কথা কৈছা ভুল কথা কৈছা তেতিয়া সিম্পল তুমিওটো এটা শেম আনিছা আমাৰ ফ্যামিলি লৈ হোৱাট শেম বিকজ আই হ্যাভ প্ৰডিউসড আ ট্রান্সজেন্ডার চাইল্ড আচ্ছা সো হেইটো এটা শেম আনিছো মই ফ্যামিলি লৈ হেইটো কাৰণে মোৰ বাচ্চাক মই এৰি দিব লাগে মোৰ প্ৰপাৰ্টি মোৰ বেলেগক দি দিব লাগে সিহঁতক দি দিব লাগে হেইটো মানে ডিজার্ভ নকৰে মোৰ বাচ্চাই ডিজার্ভ নকৰে মোৰ হাজবেন্ডও ডিজার্ভ নকৰে মইও ডিজার্ভ নকৰো কাৰণ আমিতো একদম জঘন্য না আমি এনেকুৱা এটা বাচ্চা হেৰি কৰিছো আৰু প্ৰপাৰ্টি ৰাখাৰ আপোনালোকৰ কোনো অধিকাৰ নাই তো হেইটো আমাক এতিয়া হিয়তে মানে চান্সেস হিয়তে
ৰাস্তা বিচাৰি আছে যে কোনফালে আমাক দবাব পাৰে আচ্ছা হা তো সেইটো এটা টাইম আছিল ভেৰি ৰিসেন্টলি হা যে মইতো মানে খুব হসাকে মই খুব ডিপ্ৰেছনত গুচি গৈছিলো যে মই কোনোমতে মোৰ বাচ্চাটো ঘূৰাই পাইছো মই মোৰ বাচ্চাৰ এটা মৃত্যু দেখিছো মৃত্যুৰ পৰা টানি আনিছো হা তো মা দেউতা হিচাপে আমি সেই কষ্টটো সেইটোৰ পৰা ওভাৰকাম কৰি আহোঁতে যদি হাৰু চপাই দিয়া হা আমি বা কি কাম কৰিম আমি বা কি কন্ট্ৰিবিউশন দিম হা তো সেইটো কাৰণে মই এটা টাইমত খুব ডিপ্ৰেছনত গুচি গৈছিলো ভেৰি ৰিসেন্টলি এইটো হা later on more community more transgender community my LGBT community e mok tete iman support provide korise ha mok iman support provide korise je hiote mok heitu confidence dise je manue ji kuar ko আমি তোমাক চিনি পাও আমি তোমাক জানো জুনে নিজৰ বাচ্চা কিখিনি লকে আগবাঢ়ি আনিব পাৰে তো কেতিয়াও বেয়া কাম কৰিব নোৱাৰে যাৰ দেউতাই যা এটা ট্ৰান্সজেন্ডাৰ বাচ্চাৰ দেউতাই যদি ইমান বোল্ডলি ফেস কৰিব পাৰে সোসাইটিক এটো ক'ব পাৰে যে মই মোৰ ওপৰত লাজ নকৰো মই মোৰ ওপৰত প্ৰাউড কৰো যে আই প্ৰডিউসড such a gender a combination হা এটো আমুল্যাৰ দেউতাৰ ক্লেম যে মইতো নিজৰ ওপৰত প্ৰাউড কৰো যে মই এনুকা এটা জেন্ডাৰ হেৰি কৈছো যোনটো এটা কম্বিনেশন তাৰমানে সেই কাৰণে মই ক'ব বিচাৰো যে কমিউনিটি কিমান দৰকাৰ মানে আমাৰ কমিউনিটি যেটো মানে আপুনি যে ক'লে কমিউনিটিৰ পৰা যে সাপোৰ্ট পাইছে তাৰমানে আমি এটো বুজিব লাগিব যে কমিউনিটি এটা কিমান দৰকাৰ আগবাঢ়ি যোৱাৰ কাৰণে খুব দৰকাৰ আমি সোশ্যাল বিং না আমাৰ সোসাইটি লাগে কিন্তু এতিয়া যদি বৰ্তমান যদি আমি সোসাইটিটো দেখো হা নো ওয়ান ক্যান ডিসএগ্রি এতিয়া বৰ্তমান যদি আমি সোসাইটিটো দেখো আমাৰ সোসাইটিত কিন্তু খালি বেয়া বস্তুৱে আছে আৰু সেই বেয়া বস্তুবোৰে খুব ধুনিয়াকে সাৰ্ভাইভ কৰি আছে মানে সেইটোৱে আজি মহিলা এজনীয়ে বাচ্চা জন্ম দিব নোৱাৰিলে তেতিয়া তাইক বাজা বুলি কোৱা হয় কিন্তু যেতিয়া বাচ্চাটো জন্ম দিছে কিন্তু বাচ্চাটো অলপ বেলেগ মানে আমি যেটো মেল ফিমেল বুলি কও তাতকে অলপ বেলেগ থার্ড জেন্ডার যেটো আমাৰ লয়ে দিছে ঠিক আছে থার্ড জেন্ডারে হোক কিন্তু হেতু হলো মানুহৰ প্ৰবলেম কি মানুহৰ সবতে প্ৰবলেম আৰু নাই মোৰ বাচ্চা মই খুৱাই আছো মই পঢ়াই আছো মই সব ডাঙৰ দীঘল কৰি আছো ৰেসপন্সিবিলিটি মোৰ হা তো হেতুটো কাৰো মই নাভাবো যে কাৰো এনুকা সে আছে আৰু এই বস্তুটো খুব লেটাৰা মেন্টালিটি হিয়তে ভাবিছে যে আমাক মানে এনুকা কৰি কিনে যদি হিয়তে ভাবিছে যে আমাৰ সব মানে আমি হার মানি যাম বা আমি আমাৰ বাচ্চাকে কোনি দিও হিয়তক দি দিম then they are very wrong কিন্তু তেওঁলোকে ভাবিব লাগিব যে সমাজখনটো পৰিৱৰ্তন হৈ আছে কিন্তু এটা কথা আছে নহয় শিক্ষা যত নাই তাতেটো সেই লাইটটোও নাহে না সেই পোহৰটো নাহেটো শিক্ষাৰ পোহৰটো যেতিয়ালৈকে ঘৰে ঘৰে নাযায় তেতিয়ালৈকে কিন্তু ইমপ্ৰুভমেন্ট নহব আৰু শিক্ষা ইন দিস কেস আই ওয়ান্ট টু সে যে এই খালি স্কুলত গলো আৰু ডিগ্ৰীজ লৈ ললো হেতু নহয় হিউম্যানিটিৰ যোনটো শিক্ষা আমি সৰুৰ পৰা মোৰ দেউতাই কৈছিলে মানুহ মানে যাৰ মান আৰু হুঁচ থাকে তো মান আৰু হুঁচ থকা কেটাই মানুহ খালি দুঠেঙীয়া হলে মানুহ নহয় হা সো আমি ইমান লেভেলিং কৰো আমি মতা মাইকি এতিয়া ট্রান্সজেন্ডার হা তাৰ পিছত কাস্ট ক্রিড সব বস্তু কালার ধনী দুখিয়া সবতে কৰো হা তো সেই লেবেলিং কৰি এটো আমি নষ্ট কৰি পেলাইছো না আমাৰ প্ৰকৃতিটো সেইকাৰণে আমি ধ্বংসৰ পথত গৈ আছো কিন্তু আৰু হেতুৱে আপোনাৰ তাৰ মাজতো হোপ আছে ইয়া অফ কোর্স এতিয়া সমাজ যেতিয়া পৰিৱৰ্তন হৈছে আমি ভৱিষ্যতলৈ হয়তো প্ৰত্যেক ঘৰতে এজন ট্ৰান্সজেন্ডাৰ পাম হ'ব পাৰে দো আমাৰ এইটো 11% queer হয় 11% of the total population queer হয় so 11% is not less 11% is not less 1% হলো হেতু প্রেশাস এই লাইফ টু প্রেশাস লাইফ টু ভগৱানে দিয়া আজিকালি যি সকলে হাঁহি আছে বা যি সকলে এটো এটা জোক বুলি ভাবি আছে তেওঁলোকৰ এটো ভাবিব লাগে যে তেওঁলোকৰ ঘৰতো ট্ৰান্সজেন্ডাৰ সন্তান জন্ম ল'ব পাৰে তেওঁলোক যদি এতিয়াৰ পৰা যদি সেই বস্তুটো যদি ষ্টাডি কৰে অলপ জানি থয় এৱেৰ হয় তেনেহলে তেওঁলোক হ্যান্ডেল কৰিব বহুত ইজি হ'ব তেওঁলোকৰ কাৰণে তো আজি এতিয়া তেওঁলোক হাঁহি এইবিলাক মানে কৰি তেওঁলোক সময় দি নষ্ট একচুয়ালি কৰি জানা টাইৰা মই ইন দিস ৰিগাৰ্ড ক'ব বিচাৰিম যে
যোন মা দেউতাই যে এই যে আমি যে দেখো ট্রান্সজেন্ডাৰ বাচ্চা ডিজোন কৰি দিয়ে হা সেই ধৰণৰ মেন্টালিটিৰ মানুহকেইটাই বেলেগক দেখি হাঁহিব পাৰে হা এদিন এজনে মোক এটা প্ৰগ্ৰামত এজনে মোক কুৱেশ্যন কৰিছে হা তেওঁ কাউন্টাৰ পাৰ্ট অডিয়েন্সৰ পৰা কুৱেশ্যন আহিছে যে সায়েন্সটো এতিয়া বহুত এডভান্স হৈছে তো সায়েন্সে এতিয়া আমি হয়তো প্ৰেগনেন্সিৰ সময়ত গম পাব পাৰি নেকি যে বাচ্চাটো ট্ৰান্সজেন্ডাৰ হ'ব নেকি হা আৰু যদি ট্ৰান্সজেন্ডাৰ হয় তেনেহলে এইটো এবৰ্ট কৰিব পাৰিব হা তো হেইটো এটা মানে ইমান এটা শকিং মানে মোৰ কাৰণে কুৱেশ্যন আছিলে এবৰ্ট কৰিম কিয় কৰিম মোৰ বাচ্চাটো এবনৰ্মেল নহয়তো মোৰ বাচ্চাটো ডিজিজ প্ৰোন নহয়তো দিস ইজ নট আ ডিজিজ যি সমাজত মানে ছোৱালী ভ্ৰূণ হত্যা হয় সেই সমাজত কিন্তু এনেকুৱা চিন্তা হাটো খুবে স্বাভাৱিক ন মানে ট্ৰান্সজেন্ডাৰ ভ্ৰূণ হত্যাও কৰো কিন্তু হেইটোৱে মই আনসাৰটো দিছো যে এতিয়ালৈকে লাকিলি এতিয়ালৈকে সেই সায়েন্স ইমান এডভান্সড হোৱা নাই মানে ছোৱালী মানেতো আমি জানো এই মানে কোট আনকোট নৰ্মাল বুলি জানো সেই নৰ্মাল বেবিটো আমি হত্যা কৰিব বিচাৰো সেইটোৱে আপুনি ভাবক যে তো কিমান নিম্ন আমি মানুহ হিচাপে কিমান নিম্ন মানুহ এজনে বাচ্চা জন্ম দিব কাৰণে এইটো ইমান মানে ইচ্ছা থাকে মানুহ আৰু হেইটো প্ৰকৃতিৰ এটা ৱে টু বেলেন্স এতিয়া বহুতে কয় এতিয়া সোৱা মই এইটো ৰিলেটেড মই কৈ লওঁ যে মই তেওঁক আনসাৰ দিছো যে আইনষ্টাইন অটিষ্টিক আছিলে আইনষ্টাইনৰ মায়ে যদি গৰ্ভতে তেওঁক এবৰ্ট কৰি দিলেতেন অটিষ্টিক জানি কিনে যদি এবৰ্ট কৰি দিলেতেন তেনেহলে আজি আমি কোৱান্টাম থিওৰি নাপালোতেন সাইন্টিস্ট নাপালো আমি আজিকালি আজিৰ দিনতো আমি সেই দিনতে থাকিলোতেন হয় না নহয় এই এডভান্সমেন্টটো নহলেতেন আমি ইলেক্ট্ৰিচিটি নাপালোতেন হা এইবোৰ যদি টাইপস অটিজম ইজ নট আ ডিজিজ ইটস আ টাইপ সেম ট্রান্সজেন্ডার ইজ অলসো নট আ ডিজিজ ইটস আ টাইপ হা তো তেওঁ কলো হেতু কলো নিজকো কুৱেশ্যন কৰিলো বাপৰে কি অদ্ভুত মানে এটা বাচ্চা মোক ভগৱানে মানে প্ৰকৃতিৰ এটা সৃষ্টি সৃজনৰ এটা প্ৰক্ৰিয়া হেতুক যে মই এবৰ্ট কৰাৰ কোন হেতুটো হয় নে নহয় মই এবৰ্ট কৰাৰ কোন হেতু তো এইবোৰ হলকে মানে নিম্ন চিন্তাধাৰা আমাৰ সমাজৰ নিম্ন আৰু এটা কথা কব মই বিচাৰো যে এই যে বহুতে কয় হা যে about procreation হা যে এনেকুৱা হলে তো সৃজনে বন্ধ হৈ যাব হা তো to answer that মই এটোৱে কব বিচাৰো যে procreation to natural এটা process হা নেচাৰৰ আৰু নেচাৰে এটা ইকোসিস্টেম টু মেইনটেইন কৰে হা এই ইকোসিস্টেম টু মেইনটেইন কৰে এটা সেকশন কিয় কৰিছে এনেকুৱা ভগৱানে এটা সেকশন পঠাইছে not to procreate but to spread love এতিয়া বহুতে বাচ্চা জন্মাই কিনে পেলাই দিয়ে অনাথ আশ্ৰমত জাগা নোৱা হয় হা কিন্তু ট্রান্সজেন্ডার কাপল হোক বা ট্রান্সজেন্ডার ইন্ডিভিজুয়াল সিঙ্গল মম হোক হা বা ফাদার হোক হা সিহঁতে এডপ্ট কৰিব সিহঁতে মৰম দি সেই স্নেহটো হেতু ইনকম্পেৰেবল কাৰণ মাদাৰহুডটো এটা ফিলিং হয় হয় মই ইয়াতে এটা বস্তু এড কৰিব বিচাৰো মানে আপোনালোকে জানি সুখী হ'ব যে মৌমাখি কিন্তু রানী মৌমাখি থাকে আপোনালোকে জানে সেই রানী মৌমাখি কিন্তু একমাত্ৰ মানে বাচ্চা জন্ম দিব পাৰে এই রানী মৌমাখিক যি প্ৰটেকশন দিয়ে যি মানে সৈনিক থাকে বাকি যি মৌমাখি বিলাক থাকে সিহঁতে কিন্তু বাচ্চা জন্ম দিব নোৱাৰে তাৰ মানে প্ৰকৃতিত কিন্তু এনেকুৱা আছে তো আপুনি যেটো কৈ আছিলে এক্স্যাক্টলি এটো প্ৰকৃতিৰ এটা প্ৰক্ৰিয়া না প্ৰক্ৰিয়া কাৰণ ব্যালেন্স হ'ব লাগিব তো আৰু কিছুমানে ইমান কয় বাচ্চা হ'ব মইছো বাচ্চা এতিয়া মই ক'ব নোৱাৰো বাচ্চা হোৱা নিজৰ বাচ্চা কৰিব না কৰে হেতু মই ক'ব নোৱাৰো হেতু কাবাৰ ইন্ডিভিজুৱেল চয়েস আৰু ট্রান্সজেন্ডার হোৱাটো চয়েস নহয় হেতু ন্যাচারাল কিন্তু মই মোৰ লাইফটো কিভাবে কৰিম হেতু এটা চয়েস হেতুৱে তো হেইবোৰ মই প্ৰশ্নৰ উত্তৰ মোৰ বাচ্চাৰ বিহাফত মই দিব নোৱাৰো কিন্তু এইটোত মই ক'ব বিচাৰো যে ইয়েস হেতু নেচাৰৰ নিজৰ ব্যালেন্সটো মেইনটেইন কৰে বহুত সিসজেন্ডারও আছে যোনে প্ৰক্ৰিয়েট বাচ্চা জন্ম দিব নোৱাৰে তো কি হিহঁতৰ লাইফটো কি
ৱাৰ্থলেছ সেইটো নহয় বাচ্চা জন্ম দিয়াটো মেইন কথা হ'ব নালাগে মানুহ এজনক আঁকোৱালি লোৱাটো মেইন কথা সেইটোৱে সেই প্ৰেম সেই মৰমটো সেই হিউমেনিটিটো চবকে যে একে চকুৰে দেখা ভাল পোৱাটো আজি আমি নাপাওঁৱে ছ'চাইটিত সেইটো হেৰাই গৈছে নিজৰ মা দেউতাকক ভাল নাপায় নিজৰ বাচ্চাক ডিজন কৰি দিয়ে সেইটো আৰু কি নৰ্মেল ছ'চাইটি বুলি কওঁ সেইটোতো কোনো বৈধে নৰ্মেল হ'বই নোৱাৰে সেইটো চেল্ফ ক্ৰিয়েটেড চেলফিছ মটিভ লৈ কিনে নিজৰ মানে প্ৰিন্সিপলছ বনোৱা সেইটো প্ৰকৃতি কেতিয়াও নহয় কিন্তু এতিয়া সেইটোৱে কথা অমূল্য খুব লাকি অমূল্য এনেকুৱা মা দেউতা পাইছে আজি আমি অমূল্য দেউতাকৰ লগত লগ নাপালো কিন্তু অমূল্যৰ মাকৰ লগত গোটেইখিনি আৰু এদিন আমি দেউতাৰ লগত কথা পাতিম অমূল্যৰ মাকৰ পৰা আমি গোটেইখিনি জানিলো তো অমূল্য তোমাকো ধন্যবাদ জনালো আৰু আপোনাকো বহুত বহুত ধন্যবাদ থেংক ইউ তোমালোককো বহুত ধন্যবাদ আপোনালোকে যে অমূল্যক ইমান ধুনীয়াকে প্ৰটেকশ্যন দিছে আৰু অমূল্যৰ লাইফটো হেপি কৰাত সহায় কৰিছে সেইটোৱে হ'ব লাগে ন সেইটোৱে হ'ব লাগে সেইটোৱে নৰ্মেল তো আপুনি আমাৰ অডিয়েন্সক কিবা ক'ব নেকি য়েছ মই এইটোৱে ক'ব বিচাৰিছো যে টাইৰা বিক্ৰম ব্লগছ খুব ভাল কাম কৰি আছে ট্ৰান্সজেন্ডাৰ কমিউনিটিক খুব হাইলাইট কৰি আছে আপোনালোকে প্লিজ চাব আৰু আপোনালোকে বহুত কিবা কিবি জানিব পাৰিব মই এইটো তাইৰ ছাবস্ক্ৰাইবাৰ বাঢ়ক সেইটো কাৰণে মই কোৱা নাই আপোনালোকৰ জ্ঞানটো বাঢ়ক আৰু মই আমাৰ ছ'চাইটিক এইটোৱে মেছেজ দিব বিচাৰিছো যে যাৰ বাচ্চা যেনেকুৱাই নহওক কিয় কাবাৰ বাচ্চা কিছুমান বাচ্চা জন্মাই নহয় যাৰ হাৰ্টত ফুটা থাকে জন্মৰ পৰা বা জন্মৰ পৰা বহুত ধৰণৰ জেনেটিক ডিজেবিলিটিজ থাকে তো সেই বাচ্চাকটো আমি এৰি দিব নোৱাৰো মোৰ বাচ্চা মোৰ ফ্লেছ এণ্ড ব্লাড ট্ৰান্সজেন্ডাৰ বাচ্চা যদি কাবাৰ হয় সেইটো মই বিচাৰিম আপোনালোকক ৰিকুৱেষ্ট কৰিম যে মা দেউতাই মৰমহে দিব জানে মা দেউতাই এইটো হেট কৰিব নাজানে মা দেউতা মাতৃ পিতৃ বুলি ক'লেই আমি ভাবো যে একচেপ্টেন্স তো সেই ছ'চিয়েল একচেপ্টেন্সটো তেতিয়াই আহিব যেতিয়া পেৰেণ্টেল একচেপ্টেন্সটো আহিব আৰু মই আশা কৰো যে মই আপোনালোকক কিবা এটাটো মেছেজ দিব পাৰিছো ৰিগাৰ্ডিং দিছ কমিউনিটি আৰু আপোনালোকৰ কোঅপাৰেশ্যনটো বিচাৰিছো আপোনালোকে কোঅপাৰেট কৰক সাপোৰ্ট কৰক আৰু প্লিজ সবকে ভাল পাওঁ আমি মানুহ আমি সবকে ভাল পাব লাগে বাস সেই লাভটো যেতিয়া আহিব তেতিয়া আমাৰ মাজত হেট্ৰেসি নাথাকে আৰু হেট্ৰেসি যেতিয়া নাথাকে তেতিয়া পুৰা আমাৰ দেশটো কিয় আমাৰ পুৰা পৃথিৱীখন আমাৰ ইউনিভাৰ্সটো সুন্দৰ হৈ যাব থ্যাংক ইউ টাইৰা থ্যাংক ইউ বিক্ৰম তো ফ্ৰেন্ডস আজি আমাৰ ভিডিওটো আপোনালোকৰ কেনেকুৱা লাগিল যদি ভাল লাগিছে তেনেহলে লাইক কৰিব কমেন্টস কৰিব আৰু শেয়াৰ কৰিব এই ধৰণৰ ভিডিও শেয়াৰ কৰাটো খুবেই প্ৰয়োজনীয় তেনেহলে সমাজত এৱাৰনেছ বাঢ়িব আৰু ফ্ৰেন্ডস আজি আপোনালোকে যদি আমাৰ ভিডিওবোৰ নতুনকৈ চাইছে তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগত থকা বেল বাটনটো ক্লিক কৰি থব যাতে আমাৰ আহি থকা নতুন ভিডিওবিলাকৰ আপডেট আপোনালোকে পাই যায় আৰু আপোনালোকে যদি আমাৰ এই ভিডিওটো ফেসবুকত চাই আছে তেনেহলে ফেসবুকত আমাৰ এই পেজটো ফলো কৰি দিয়ক তো ফ্ৰেন্ডস আজি আমি আমাৰ ভিডিওটো ইয়াতে শেষ কৰিছো আৰু নতুন এটা ভিডিওলৈ আকৌ আহিম আপোনালোকৰ ওচৰলৈ তো আজিলৈ বাই 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 বাই